মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি অধ্যয়ন কৰিম তোমালোকৰ সাধাৰণ বিজ্ঞানৰ সপ্তম অধ্যায়। এইটো হৈছে কি নিয়ন্ত্ৰণ আৰু সমন্বয়, কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন। নিয়ন্ত্ৰণ, ইয়াত কিহৰ নিয়ন্ত্ৰণৰ কথা কোৱা হৈছে অলপ ধাৰণা কৰা। ইয়াতে নিয়ন্ত্ৰণ বুলি কোৱাৰ লগে লগে এটা কথা মনত ৰাখিবা যে আমি মানুহ এজ এ হিউমেন বিইং আমি কেনেদৰে সমতা ৰক্ষা কৰি চলি আছোঁ। কথা কোৱা, খোজ কঢ়া, চাইকেল চলোৱা, বাইক চলোৱা, যিমান আমি কাম কৰোঁ, যিবিলাক ঐচ্ছিক ক্ৰিয়া আমাৰ ইচ্ছাকৃতভাৱে যিবিলাক আমি কাম কৰোঁ, সেই কামবিলাক আমি কেনেদৰে নিয়ন্ত্ৰণ কৰোঁ। আৰু যিবিলাক কিছুমান কাম আছে এনেকুৱা আমাৰ ইচ্ছা অবিহনে কিছুমান কাম চলি থাকে, যেনেকুৱা এইবিলাক শৰীৰৰ ভিতৰত চলি থাকে। যেনেকুৱা আমি আগৰ চেপ্টাৰত পাইছোঁ ৰেচন, পৰিবহণ, পাচন, এই কামবিলাক যে আমাৰ হৃদযন্ত্ৰটো যে চলি থাকে, ৰক্ত চলাচল চলি থাকে, তাৰপিছত আমাৰ খাদ্য খালে আমাৰ পাচন হয়, এই কামবিলাক কোনে নিয়ন্ত্ৰণ কৰে? এইটোতো আমাৰ ইচ্ছামতে এইবিলাক নিয়ন্ত্ৰণ নহয়। আমি ইচ্ছা কৰিলেতো শ্বাস প্ৰশ্বাস বন্ধ কৰি দিব নোৱাৰোঁ, অলপ সময়ৰ কাৰণে হ'ব পাৰে, কিন্তু ইচ্ছা কৰিলে আমি পাচন কাৰ্যটো বন্ধ কৰি দিব নোৱাৰোঁ, ঠিক আছে। এই কামবিলাক কোনে নিয়ন্ত্ৰণ কৰে? মানুহ, আমি যিহেতু মানুহ, মানুহৰ এটা মস্তিষ্ক থাকে, এই মস্তিষ্কই এই সকলো ধৰণৰ কাম কাজ নিয়ন্ত্ৰণ কৰে। এইটো শৰীৰৰ ভিতৰতে হওক আৰু আমি বাহিৰত যিবিলাক কাম কাজ আমি কৰোঁ, এই সকলোবিলাক কাম, ভিতৰৰ আৰু বাহিৰৰ সকলো কাম মস্তিষ্কই নিয়ন্ত্ৰণ কৰে। এই মানুহৰ এই নিয়ন্ত্ৰণৰ কাৰণে, মানুহৰ ক্ষেত্ৰত নিয়ন্ত্ৰণৰ কাৰণে কি যোগাযোগ ৰক্ষা কৰিব লাগিব। এতিয়া চোৱা, শৰীৰৰ বিভিন্ন অংশ আছে, যেনেকুৱা তোমাৰ পেশী কোষ আছে, তাৰপিছত তোমাৰ আমাৰ পাকস্থলী আছে, যকৃত আছে, তাৰপিছত ক্ষুদ্ৰান্ত আছে, বৃহদন্ত্ৰ আছে, হাওঁফাওঁ আছে। এই গোটেইখিনি শৰীৰৰ অংগবোৰৰ ইহঁতৰ এটা সমন্বয় বা যোগাযোগ এটা মাধ্যম থাকিব লাগিব, তেতিয়াহে নিয়ন্ত্ৰণ হ'ব। নিয়ন্ত্ৰণৰ কাৰণে সমন্বয়ৰ প্ৰয়োজন। আৰু মানুহৰ দেহত চোৱা, সেইকাৰণে নিয়ন্ত্ৰণৰ সমন্বয় একেলগে দিয়া হৈছে। সমন্বয় মানুহৰ দেহত দুটা তন্ত্ৰৰ জৰিয়তে হয়। এইটো হৈছে কি, এটা হৈছে স্নায়ুতন্ত্ৰ আৰু এটা হৈছে কি অন্তঃস্ৰাৱী তন্ত্ৰ। আমি এই তন্ত্ৰবোৰৰ বিষয়ে অধ্যয়ন কৰিম এইটো চেপ্টাৰত। ইয়াৰ আগত আমি যেনেকুৱা পাইছোঁ পাচন তন্ত্ৰ, ৰেচন তন্ত্ৰ, পৰিবহণ তন্ত্ৰ, তেনেকুৱা এটা তন্ত্ৰ। এইটো হৈছে কি স্নায়ুতন্ত্ৰ আৰু পৰিবহণ অন্তঃস্ৰাৱী তন্ত্ৰ, ঠিক আছে। এতিয়া সমন্বয়ৰ কাৰণে এই দুটা তন্ত্ৰৰ প্ৰয়োজন মানুহৰ ক্ষেত্ৰত। এই সমন্বয় ৰক্ষা কৰিবলৈ এই ৰাসায়নিক দ্ৰব্য আৰু বৈদ্যুতিক প্ৰেৰণা, এই দুই ধৰণে মানুহৰ দেহত সমন্বয় সাধন হয়। ৰাসায়নিক দ্ৰব্য যিটো মই ক'লোঁ অন্তঃস্ৰাৱী তন্ত্ৰ, ৰাসায়নিক দ্ৰব্যটো হৈছে হৰমন। এই হৰমন তেজৰ জৰিয়তে শৰীৰৰ বিভিন্ন অংশলৈ পৰিবহণ কৰে আৰু বিভিন্ন কাম কাজ নিয়ন্ত্ৰণ কৰে। যেনেকুৱা আমাৰ বৃদ্ধি আৰু বিকাশ, এইটো এই হৰমনে নিয়ন্ত্ৰণ কৰে, ঠিক আছে। আৰু আমাৰ এই হৰমনবোৰ কি তেজৰ জৰিয়তে এইবোৰ শৰীৰৰ বিভিন্ন অংশলৈ পৰিবহণ হয়। এই তন্ত্ৰটো কোৱা হয় অন্তঃস্ৰাৱী তন্ত্ৰ। আন এটা তন্ত্ৰ আছে যিটো হৈছে কি স্নায়ুতন্ত্ৰ। স্নায়ুতন্ত্ৰৰ প্ৰাথমিক একক হৈছে ইয়াতে নিউৰন, এই যে মই দেখুৱাই দিছোঁ, ঠিক আছে। নিউৰন বা স্নায়ু কোষ বুলি কোৱা হয়। এইটো স্নায়ুতন্ত্ৰৰ প্ৰাথমিক একক। আমাৰ শৰীৰত নিউৰনৰ একোটা জাল তৈয়াৰ হৈ আছে, ঠিক আছে, ৱায়াৰ হৈ আছে। এই যিবিলাক ৱায়াৰ আছে আমাৰ শৰীৰত নিউৰনৰ, এই নিউৰনৰ এই তাঁৰবিলাকে কি আমাৰ শৰীৰৰ বিভিন্ন অংশৰ পৰা মেছেজবোৰ ব্ৰেইনলৈ পঠিয়াই দিয়ে আৰু ব্ৰেইনে এইবিলাক এনালাইচিছ কৰি আমাক সঠিক সিদ্ধান্ত লোৱাত সহায় কৰে। এই তন্ত্ৰটো কোৱা হয় কি স্নায়ুতন্ত্ৰ, ঠিক আছে। এতিয়া স্নায়ুতন্ত্ৰৰ ক্ৰিয়া আৰু হৰমনৰ ক্ৰিয়াৰ মাজত কিছুমান পাৰ্থক্য আছে, ঠিক আছে। স্নায়ুতন্ত্ৰ মানুহৰ ক্ষেত্ৰত অকল তোমাৰ এই স্নায়ুতন্ত্ৰ, যিহেতু মানুহৰ ব্ৰেইন আছে, মস্তিষ্ক আছে, সেইকাৰণে মানুহৰ এই স্নায়ুতন্ত্ৰটো থাকে, কিন্তু উদ্ভিদৰ ক্ষেত্ৰত এই স্নায়ুতন্ত্ৰটো নাথাকে, যিহেতু সিহঁতৰ ব্ৰেইন বোলা বস্তুটো নাই। আৰু কি হৰমনৰ ক্ৰিয়া প্ৰাণী আৰু উদ্ভিদৰ দুয়োটা ক্ষেত্ৰতে হয়। এইটো আমি পিছত ইন ডিটেইলছত হৰমনৰ ক্ৰিয়াৰ বিষয়ে, আমি উদ্ভিদ আৰু প্ৰাণীৰ ক্ষেত্ৰত হৰমনৰ ক্ৰিয়া কেনেদৰে হয় সেই বিষয়ে আমি পিছত অধ্যয়ন কৰিম। এতিয়া অলপ এটা থুলমূল এটা ধাৰণা লৈ লোৱা যে হৰমনৰ ক্ৰিয়া আৰু স্নায়ুতন্ত্ৰৰ ক্ৰিয়াৰ মাজত পাৰ্থক্য কি। স্নায়ুতন্ত্ৰৰ যিটো ক্ৰিয়া আছে, এই ক্ৰিয়াটো মানে দ্ৰুত, ঠিক আছে, একদম মানে ফাষ্ট হয়। যেনেকুৱা আমাৰ শৰীৰৰ গ্ৰাহক যিবিলাক অংগ আছে, যেনেকুৱা চকু, কাণ, নাক, জিভা, ছাল,
সো এইটো আমি গ্ৰাহক অংগৰ পৰা বাহিৰৰ পৰিৱেশৰ লগত আমি সমন্বয় ৰক্ষা কৰি চলোঁ সো এই যিবিলাক আমি তথ্য বাহিৰৰ পৰা আহৰণ কৰোঁ অতি সোনকালে ব্ৰেইনত পঠিয়াই দিয়ে আৰু ব্ৰেইনত এনালাইচিছ হৈ আমাকে সিদ্ধান্ত লোৱাত সহায় কৰে কিন্তু হৰমনৰ ক্ৰিয়াবিলাক কি মন্থৰ এইবিলাক লাহে লাহে হয় ঠিক আছে আৰু কিন্তু ইয়াত যদিও লাহে লাহে এই ক্ৰিয়াবিলাক সংঘটিত হয় কিন্তু ইয়াত কি এটা এডভান্টেজও আছে এইটো হৈছে কি শৰীৰৰ সকলো কোষ লৈ কি যোগাযোগ ৰক্ষা কৰে হৰমনৰ ক্ৰিয়া কি শৰীৰৰ সকলো কোষত সংঘটিত হয় কিন্তু স্নায়ুতন্ত্ৰৰ যিটো ক্ৰিয়া এই যে নিউৰনৰ যিটো ক্ৰিয়া এই শৰীৰৰ সকলো কোষত মানে যোগাযোগ সংঘটিত কৰিব নোৱাৰে এইটো কথা মনত ৰাখিবা আৰু সেইকাৰণে কি এই স্নায়ুতন্ত্ৰৰ যিটো ক্ৰিয়া এইটো তোমাৰ স্নায়ু প্ৰেৰণাৰ জৰিয়তে প্ৰবাহিত হয় মানে ফাষ্ট হ'ব লাগিব স্নায়ু প্ৰেৰণা আৰু কি হৰমনৰ ক্ৰিয়াটো কি ৰাসায়নিক দ্ৰব্য ঠিক আছে কেমিকেল ইম্পালছৰ জৰিয়তে হয় আৰু এইটো কি ইলেক্ট্ৰিকেল ইম্পালছৰ জৰিয়তে হয় মানে স্নায়ুতন্ত্ৰটো ইলেক্ট্ৰিকেল ইম্পালছ আৰু হৰমনৰ ক্ৰিয়াটো কি কেমিকেল ইম্পালছৰ জৰিয়তে হয় এই কথাটো মনত ৰাখিবা সো এইখিনি আমি পালোঁ আৰু এটা বস্তু কি এই হৰমনৰ যিটো ক্ৰিয়া এইটো দীৰ্ঘস্থায়ী বুলি ক'ব পাৰি দীৰ্ঘস্থায়ী আৰু স্নায়ুতন্ত্ৰৰ যিটো ক্ৰিয়া এইটো তোমাৰ ক্ষণস্থায়ী ক'ব পাৰি ঠিক আছে অলপ সময়ৰ কাৰণে আমাৰ যে শৰীৰৰ বৃদ্ধি আৰু বিকাশ যে হয় চোৱা ইমান নিয়ন্ত্ৰিতভাৱে কেনেকৈ হয় চোৱা আমাৰ দুখন হাত আছে ঠিক আছে সোঁ হাত বাওঁ হাত এই দুই হাত এই মোৰ কলা চুলি এই বগা দাঁত আমি সৰু থাকোঁতে এই কবিতা পঢ়িছিলোঁ ইমান ধুনীয়া কবিতা যিয়ে নহওক সো এই কবিতাত চোৱা আমাৰ দুই হাতৰ কথা কোৱা হৈছে দুই হাতত চোৱা একদম একে ধৰণৰ বিকাশ হৈছে এই আঙুলিটো এইটোত যিমান বিকাশ হৈছে এইটোও সিমান বিকাশ হৈছে এই আঙুলিটো ঠিক তেনেদৰে একে আকৃতিত কি একে আকাৰত কি বিকাশ হৈছে এইটো কেনেকৈ সম্ভৱ এইটো মানুহৰ ইমান নিয়ন্ত্ৰিতভাৱে সকলোবোৰ কেনেকৈ বিকাশ হয় আমি যেতিয়া মাকৰ গৰ্ভত আছিলোঁ তেতিয়া ইমান নিয়ন্ত্ৰিতভাৱে আমাৰ যে বিকাশ হৈছে তাৰ কাৰণে কি এই যে আমাৰ যে হৰমন আছে এই হৰমনবিলাক দায়ী ঠিক আছে মানে হৰমনবিলাক জড়িত হৈ থাকে সেইকাৰণে আমাৰ বিকাশটো ইমান মানে নিয়ন্ত্ৰিতভাৱে হৈ থাকে সো আমি ক'ব পাৰোঁ যে হৰমনে কি বৃদ্ধিক নিয়ন্ত্ৰণ কৰে বৃদ্ধি আৰু বিকাশক নিয়ন্ত্ৰণ কৰে বৃদ্ধি আৰু বিকাশৰ ক্ষেত্ৰত কিন্তু স্নায়ুতন্ত্ৰৰ কোনো হাত নাই সো স্নায়ুতন্ত্ৰৰ বৃদ্ধি বিকাশত কোনো ধৰণৰ সহায় নকৰে কি আৰু কি হৰমনৰ যিবিলাক ক্ৰিয়া আছে এই হৰমনৰ ক্ৰিয়াবিলাকে বৃদ্ধি আৰু বিকাশত সহায় কৰে সো এই ক্ষেত্ৰত উদ্ভিদ আৰু প্ৰাণী দুয়ো ক্ষেত্ৰতে উদ্ভিদৰ ক্ষেত্ৰতেও হৰমনে বৃদ্ধি আৰু বিকাশত সহায় কৰে প্ৰাণীৰ ক্ষেত্ৰতেও বৃদ্ধি আৰু বিকাশত সহায় কৰে সো প্ৰাণীৰ ক্ষেত্ৰত যিটো হৰমনৰ ক্ৰিয়া সো ইয়াৰ বহুতো দুটা ভাগ আছে বেচিকেলি সো ইয়াত আমি এটা ভাগৰ বিষয়ে পঢ়িম সো হৰমনবোৰ তেজৰ জৰিয়তে কেনেদৰে প্ৰবাহিত হয় সেইটো ক্লাছ 10ত তোমালোকৰ এইখিনিয়ে লাগিব আৰু সেই তন্ত্ৰটো কোৱা হয় অন্তঃস্ৰাৱী তন্ত্ৰ ঠিক আছে এতিয়া চোৱা আমি এতিয়া ইন ডিটেইলছত চোৱা এইবিলাক মই মুছি দি আছোঁ এটা এটাকৈ ডিটেইলছত আমি অধ্যয়ন কৰিম সো পোনপ্ৰথমে স্নায়ুতন্ত্ৰৰ বিষয়ে আমি অধ্যয়ন কৰিম তাৰপিছত আমি হৰমনৰ ক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰিম ইন ডিটেইলছত উদ্ভিদ আৰু প্ৰাণীৰ ক্ষেত্ৰত হৰমনৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এইটো পিছত আমি অধ্যয়ন কৰিম প্ৰথমতে চোৱা স্নায়ুতন্ত্ৰৰ বিষয়ে স্নায়ুতন্ত্ৰ ঠিক আছে স্নায়ুতন্ত্ৰৰ তোমালোকে জানা স্নায়ুতন্ত্ৰৰ প্ৰাথমিক এককটো হৈছে নিউৰন বা স্নায়ুকোষ যিটো তো ক্লাছ 9ত পাই আহিছা সো নিউরনত কি প্রধানত অ্যাক্সন আর ডেনড্রাইট প্রধান অঙ্গ থাকে সো পরীক্ষাত কেতিয়াবা আহে অ্যাক্সন আর ডেনড্রাইটৰ পাৰ্থক্য আহে এদৰ কামো আহে সো ডেনড্রাইটবোৰ কি কৰে ডেনড্রাইটবোৰে শৰীৰৰ বিভিন্ন অংগৰ পৰা ইহঁতে বাৰ্তাবোৰ গ্ৰহণ কৰে ঠিক আছে শৰীৰৰ আমাৰ যেনেকুৱা আমাৰ গ্ৰাহক অংগ কিছুমান আছে যেনেকুৱা চকু কাণ নাক জিভা ছাল ঠিক আছে সো এইবিলাক হৈছে আমাৰ গ্ৰাহক অংগ সো গ্ৰাহক অংগৰ তাত কি যিবিলাক পেশী কোষ আছে এই পেশী কোষৰ পৰা এই ডেনড্ৰাইটবোৰে কি সো এনেদৰে পেশী কোষবোৰ থাকে সো পেশী কোষৰ পৰা ডেনড্ৰাইটবোৰে কি কৰে বাৰ্তাবোৰ গ্ৰহণ কৰে ঠিক আছে এই নিৰ্দিষ্ট প্ৰতিটো গ্ৰাহক অংগৰ কাৰণে নিৰ্দিষ্ট কিছুমান পেশী কোষ থাকে ৰিসিপ্টৰ থাকে ইহঁতে প্ৰথমতে বাৰ্তাবোৰ লয় তাৰ পৰা এই ডেনড্ৰাইটবোৰে
গ্ৰহণ কৰে ঠিক আছে কথাটো বুজিছা যে চকুৰ কাৰণে বেলেগ ধৰণৰ ৰিসিপ্টৰ থাকে কাণৰ কাৰণে বেলেগ ধৰণৰ বা আমি টেষ্ট লওঁ জিভাত বেলেগ ধৰণৰ নাকত বেলেগ ধৰণৰ আৰু ছালত যিটো আমাৰ স্পৰ্শ আৰু কি আমাক উষ্ণতাৰ অনুভূতি দিয়ে সো ইয়াৰ কাৰণে বেলেগ বেলেগ কি ৰিসিপ্টৰ বা সংগ্ৰাহক আমাৰ পেশী কোষ থাকে এই পেশী কোষবোৰে কি পৰৱৰ্তী এই বাৰ্তাটো কি ডেনড্ৰাইটলৈ প্ৰেৰণ কৰে ঠিক আছে আৰু এইবিলাক কি স্নায়ু এইবিলাক কি বৈদ্যুতিক প্ৰেৰণাৰ জৰিয়তে প্ৰবাহিত হয় ডেনড্ৰাইটবোৰে পেশী কোষৰ পৰা বাৰ্তাটো ল'লে লোৱাৰ পিছত ই কি ক্ৰমান্বয়ে আগবাঢ়ি আহে আৰু এক্সনৰ মাজেদি এই অন্তিম প্ৰান্তত আহি পায় তেতিয়া আন এটা ইয়াৰে ওচৰত থকা আন এটা নিউৰন আছে এই নিউৰনৰ আকৌ যি ডেনড্ৰাইট আছে ঠিক আছে এই ডেনড্ৰাইটত প্ৰেৰণ কৰে এনেদৰে আকৌ এক্সনৰ মাজেদি আন এটা নিউৰনলৈ গতি কৰে সো তোমালোকে চোৱা সো এটা নিউৰনৰ পৰা এনেদৰে আন এটা নিউৰনলৈ বাৰ্তাবোৰ এনেদৰে যায় ঠিক আছে এটা নিউৰনৰ পৰা আন এটা নিউৰনলৈকে বাৰ্তাবোৰ যায় আৰু নিউৰনৰ কি এই এক্সনে প্ৰথমতে কি এক্সন নহয় ডেনড্ৰাইটে পেশী কোষৰ পৰা বাৰ্তাটো কি কয় এই স্নায়ু প্ৰেৰণাটো বা বাৰ্তাটো কি গ্ৰহণ কৰে এনেদৰে প্ৰবাহিত হয় আমাৰ গোটেই শৰীৰত প্ৰতিটো গ্ৰাহক অংগৰ পৰা এনেদৰে বাৰ্তাবিলাক গৈ আমাৰ মস্তিষ্কত গৈ পায় এতিয়া কথাটো হৈছে কি এই ডেনড্ৰাইট আৰু এক্সনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এই ইহঁতৰ মাজত এটা নিউৰনৰ পৰা আন এটা নিউৰনত যে তোমাৰ এই বাৰ্তাবোৰ প্ৰেৰণ কৰে এইটো কি বৈদ্যুতিক প্ৰেৰণাৰ জৰিয়তে এইবিলাক প্ৰেৰণ হয় ঠিক আছে তোমাৰ কে বৈদ্যুতিক প্ৰেৰণাৰ জৰিয়তে এইবিলাক প্ৰেৰণ হয় আৰু ইয়াতে কি কিছুমান আয়ন গঠন হয় এটো হায়াৰ লেভেলত ভালদৰে পাবা হায়াৰ ক্লাছত ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰত ইয়াতে সোয়া এই প্ৰথমতে ইয়াতে কথা হৈছে কি এটা নিউৰনে আন এটা নিউৰনক কেনেদৰে এই স্নায়ু বাৰ্তাবোৰ প্ৰবাহিত হয় এইটো এটা কথা সো ইহঁতৰ যিটো অন্তৰ্বৰ্তী স্থান মাজৰ যিটো স্থান আছে ঠিক আছে দুটা নিউৰনৰ মাজৰ যিটো স্থান এই স্থানটো নাম হৈছে কি সাইনেপস মনত ৰাখিবা এইটো সাইনেপস ঠিক আছে এই সাইনেপসৰ মাজেদি এই বাৰ্তাবোৰ প্ৰেৰণ হয় ঠিক আছে এটা নিউৰনৰ পৰা আন এটা নিউৰনলৈ কি সাইনেপসৰ মাজেদি বাৰ্তাবোৰ কি প্ৰবাহিত হয় সো এতে কেতিয়াবা পৰীক্ষাত আহে যে সাইনেপস কি ইয়াৰ কাম কি সাইনেপস হৈছে দুটা নিউৰনৰ মাজৰ সংযোগী পথ ঠিক আছে যিয়ে কি কৰে এটা নিউৰনৰ পৰা আন এটা নিউৰনলৈ স্নায়ু বাৰ্তাবোৰ প্ৰেৰণ কৰে এইটো হৈছে সাইনেপসৰ কাম এইখিনিতে এক্সন আৰু ডেনড্ৰাইটৰ পাৰ্থক্য কেতিয়াবা আহে সো এক্সন হৈছে আঙুলি হৰ্দিক প্ৰবৰ্ধক ডেনড্ৰাইটবোৰ দীঘল প্ৰবৰ্ধক ঠিক আছে সো আৰু কি তোমালোকে ক'ব পাৰা সো এক্সনে কি গ্ৰাহক অংগৰ পৰা বাৰ্তাবোৰ সংগ্ৰহ কৰে আৰু ডেনড্ৰাইটে কি সেই বাৰ্তা আন এটা ডেনড্ৰাইটলৈ প্ৰেৰণ কৰে সো এনেদৰে তোমালোকে পাৰ্থক্য কেইটামান লিখি দিব পাৰা এতিয়া চোৱা এই যে স্নায়ুতন্ত্ৰ আছে স্নায়ুতন্ত্ৰ প্ৰধানত দুই প্ৰকাৰৰ থাকে তোমালোকে তো বুজিছা যে সাইনেপসৰ কথাটো তো বুজিছা যে সাইনেপস দুটা নিউৰনৰ মাজৰ সংযোগী পথ যাৰ কাম হৈছে এটা নিউৰনৰ পৰা আন এটা নিউৰনলৈ স্নায়ু বাৰ্তা প্ৰেৰণ কৰা পৰীক্ষাত কিন্তু এইটো আহি থাকে ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন এতিয়া চোৱা স্নায়ুতন্ত্ৰ দুই প্ৰকাৰৰ থাকে এটা হৈছে কি তোমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ এটা হৈছে কি কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ ঠিক আছে আন এটা হৈছে কি দুই নম্বৰত হৈছে কি প্ৰান্তীয় স্নায়ুতন্ত্ৰ ঠিক আছে এতে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ প্ৰধান দুটা অংগ থাকে এইটো হৈছে কি মস্তিষ্ক আৰু এটা হৈছে কি স্নায়ুৰজ্জু আৰু কি প্ৰান্তীয় স্নায়ুতন্ত্ৰ কিছুমান নিউৰনৰ জালিকাৰে গঠিত এইবিলাক প্ৰান্তীয় স্নায়ুতন্ত্ৰ চোৱা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ প্ৰধানত চোৱা কেন্দ্ৰীয় স্নায়ুতন্ত্ৰত তোমাৰ শৰীৰৰ পৰা যিমান বাৰ্তাবোৰ আহে এই বাৰ্তাবোৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই কি গ্ৰহণ কৰে আৰু এইবোৰৰ বিপৰীতে সিদ্ধান্ত লয় সো কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ কাম শৰীৰৰ বিভিন্ন অংগৰ পৰা যিবিলাক বাৰ্তা আহে এইবিলাক কি তোমাৰ গ্ৰহণ কৰা আৰু কি প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ কাম কি এই যিবিলাক বাৰ্তা আছে সো এই বাৰ্তাবোৰৰ তোমার বিপরীতে সিদ্ধান্ত গ্রহণ করে সো এই বার্তাবোৰৰ বিপরীতে সিদ্ধান্ত গ্রহণ করে আর এইবার কি পেশীকক লৈ তোমার লৈ যোৱা এইটো প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ কাম এতিয়া প্ৰান্তীয় স্নায়ুতন্ত্ৰই আমাৰ শৰীৰত কিছুমান ঐচ্ছিক পেশী আছে আৰু কিছুমান
অনৈচ্ছিক পেশী আছে এই গোটেই দুটা কামে নিয়ন্ত্রণ করে। প্রান্তীয় স্নায়ুতন্ত্র কি তোমার দুই ধরনের বার্তায় প্রেরণ করে আমার মস্তিষ্কের পৰা কেন্দ্রীয় স্নায়ুতন্ত্রের পৰা ওলোৱা দুই ধরনের বার্তা আছে। এইটো হচ্ছে ঐচ্ছিক, এটা ঐচ্ছিক আর এটা কি অনৈচ্ছিক। আমি কব পারো কি ঐচ্ছিক, ঠিক আছে, ঐচ্ছিক আর এটা কি অনৈচ্ছিক। দুই ধরনের বার্তায় তোমার পেশীকোষলৈ প্রেরণ করে। সো ঐচ্ছিক ক্রিয়া কি যিবিলাক আমাৰ ইচ্ছা মতে আমি যিবিলাক কাম কৰোঁ, সো এইবিলাকো প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ জৰিয়তে প্ৰবাহিত হয়। আৰু কিছুমান আছে অনৈচ্ছিক, যেনেকুৱা হৃদযন্ত্ৰ, মই অলপ আগত যিটো কৈছোঁ ৰেচন পাচন, এইবিলাক আমাৰ ইচ্ছা অবিহনে এইবিলাক কাম চলি থাকে। সো এই যিবিলাক বাৰ্তা, এইবিলাক বাৰ্তাও কি তোমাৰ পেশীকোষলৈ পৰিবহন কৰে। সো এইবিলাক কি অনৈচ্ছিক ক্রিয়া বলে আমি কব পাৰোঁ। সো ঐচ্ছিক আৰু অনৈচ্ছিক দুই ধৰণৰ ক্রিয়াই প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ জৰিয়তে তোমাৰ প্ৰবাহিত হয়। সো ইয়াতে চোৱা ঐচ্ছিক ক্ৰিয়াৰ যেনেকুৱা তোমাৰ আমি খোজকাঢ়াটো আমাৰ ঐচ্ছিক ক্ৰিয়া, আৰু অনৈচ্ছিক ক্ৰিয়া হৃদয়স্পন্দন যেনেকৈ মই ক'লোঁ। সো এতিয়া ঐচ্ছিক আৰু অনৈচ্ছিক ক্ৰিয়াবোৰ কথা এবাৰ অলপ বুজি লোৱা। সো ঐচ্ছিক ক্ৰিয়াবোৰৰ ক্ষেত্ৰত কি তোমাৰ মস্তিষ্ক জড়িত হয়ে থাকে, ঠিক আছে। কিন্তু অনৈচ্ছিক ক্রিয়ার ক্ষেত্ৰত সকলো অনৈচ্ছিক ক্রিয়াত কিন্তু মস্তিষ্ক জড়িত হৈ নাথাকে, ঠিক আছে। যেনেকুৱা এক ধৰণৰ অনৈচ্ছিক ক্রিয়া আছে যাক আমি তোমাক প্ৰতিক্ৰিয়া বুলি কওঁ, ঠিক আছে। প্ৰতিক্ৰিয়া, ঠিক আছে, প্ৰতিক্ৰিয়া এইটো কি বস্তু? সাপোজ আমি গৰম বস্তু এটা যদি আমি হাত ৰাখোঁ, তেনেহ'লে কি হয়, আমি আচম্বিতে এই হাতটো টানি লৈ আহোঁ। ইয়াৰ কাৰণ কি? সো ইয়াৰ কাৰণ কি? চোৱা এইটো কি, এই যিটো ক্ৰিয়া আছে এইটো কিন্তু তোমাৰ মস্তিষ্কই নিয়ন্ত্ৰণ নকৰে। সো এইটো কি স্নায়ুৰজ্জই নিয়ন্ত্ৰণ কৰে। সো স্নায়ুৰজ্জ কেন্দ্ৰীয় মস্তিষ্কৰ এটা অংশ। সো এই যিটো কাম আছে যিবিলাক তোমাৰ আচম্বিতে হয়, আমাৰ ইচ্ছাৰ বিপৰীতে হয়। সো টৰ্চ যদি মাৰি দিওঁ চকুটো এনেকৈ আমি বন্ধ কৰি দিওঁ, সো এইটো ঘটনাটো অতি সোনকালে হৈ যায়, ঠিক আছে, আচম্বিতে হয়। সো এনেকুৱা যিবিলাক ক্ৰিয়া আছে, যিবিলাক আচম্বিত বা অনৈচ্ছিক খৰতকীয়া যিবিলাক ক্ৰিয়া আছে, এই ক্ৰিয়াবোৰক কি তোমাক প্ৰতিক্ৰিয়া বুলি কোৱা হয়। আৰু এইবোৰ কি অনৈচ্ছিক ক্ৰিয়া, ঠিক আছে, আমাৰ ইচ্ছাৰ বিপৰীতে হয়। আৰু ইয়াৰ কি সিদ্ধান্ত অতি সোনকালে ল'ব লগা হয়। এতিয়া হাতটো পৰা গৈ আছে, আমি সোনকালে টানিব লাগিব। এতিয়া সেইকাৰণে এই মেছেজটো ব্ৰেইনত গৈ পোৱাৰ আগতে এই মেছেজটো আকৌ মানে পেশীকোষলৈ উভতি আহে। কেনেকৈ আহে চোৱা, ইয়াতে গৰম লাগিছে, চ' এইটো বাৰ্তাবোৰ পেশীকোষলৈ গ'লে, সো এই বাৰ্তাবোৰক কি সংজ্ঞাবাহী নিউৰনৰ জৰিয়তে পেশীকোষত যায়। চোৱা পেশীকোষত চোৱা এইটো স্নায়ুকোষটো মই এনেদৰে স্নায়ুৰজ্জুটো মই এনেদৰে দেখুৱাই দিছোঁ। ইয়াতে স্নায়ুৰজ্জুৰ ভিতৰৰ গঠনটো দেখুওৱা হৈছে। সো এইটো চোৱা স্নায়ুৰজ্জু, চোৱা এইখিনি অংশ ধৰি লোৱা ইয়াতে আছে। সো ইয়াতে সংজ্ঞাবাহী নিউৰনৰ জৰিয়তে যিবিলাক বাৰ্তাই আমাৰ যে হাত গৰম হৈছে এই বাৰ্তাটো প্ৰেৰণ কৰা হ'ল। সো এই বাৰ্তাটো কি মস্তিষ্কলৈ নাযায়, সো কি স্নায়ুৰজ্জু দি আকৌ কি ৰিটাৰ্ণ আহে। সো ৰিটাৰ্ণ অহা নিউৰনবোৰক এই আজ্ঞাবাহী নিউৰন বুলি কোৱা হয়। যে স্নায়ুৰজ্জুৰ পৰা যিটো ঘূৰি আহিলে, ঠিক আছে, কি অন্তৰ্বৰ্তী নিউৰনৰ মাজেদি এই বাৰ্তাবোৰ প্ৰবাহিত হয়। এইটো চোৱা মই অলপ আগত যিটো দেখুৱাইছোঁ, সো এনেকৈ দুটা নিউৰনৰ যিবিলাক স্নায়ুৰজ্জুৰ ভিতৰত মানে তোমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ ভিতৰত যিবিলাক নিউৰন থাকে তাক অন্তৰ্বৰ্তী নিউৰন বুলি কোৱা হয়। এই যে অন্তৰ্বৰ্তী মানে স্নায়ুৰজ্জুৰ ভিতৰত থকা নিউৰনে কি এটা নিউৰনে আনটো নিউৰনক কি কৰে, এই বাৰ্তাটো মানে প্ৰেৰণ কৰে। আৰু কি উভতি আহি মস্তিষ্কলৈ নাযায় আৰু সোনকালে এই সিদ্ধান্ত গ্ৰহণ কৰি আকৌ পেশীকোষলৈ উভতি আহে আজ্ঞাবাহী নিউৰনৰ জৰিয়তে। সো এইটো হৈছে প্ৰতিক্ৰিয়া, য'ত কি স্নায়ুৰজ্জু জড়িত হৈ থাকে কিন্তু মস্তিষ্ক জড়িত হৈ নাথাকে। এনেদৰে সকলো অনৈচ্ছিক ক্ৰিয়াত কি মস্তিষ্ক জড়িত হৈ নাথাকে, যেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া। ইয়াতে চোৱা এই যে তোমাৰ বাৰ্তাটো তোমাৰ স্নায়ুৰজ্জুৰ পৰা যে ঘূৰি আহিলে, ঠিক আছে, তোমাৰ এই বাৰ্তাটো স্নায়ুৰজ্জুৰ পৰা যিটো পথেদি ঘূৰি আহিলে ইয়াক প্ৰতিধনু বুলি কোৱা হয়। প্ৰতিধনু, এই ধনুটো কি এনেদৰে ক'ব পাৰোঁ যে প্ৰতিক্ৰিয়া এটাত স্নায়ু আৱেগ যি পথেৰে প্ৰবাহিত হয় তাক কি কোৱা হয়,
প্ৰতিধ্বনি বুলি কোৱা হয় স্নায়ু প্ৰতিক্ৰিয়াত স্নায়ু আবেগ যি পথেৰে প্ৰবাহিত হয় তাক কি কোৱা হয় প্ৰতিধ্বনি বুলি কোৱা হয় এনেদৰে আমি তোমাৰ প্ৰতিক্ৰিয়া আৰু প্ৰতিধ্বনিৰ বিষয়ে আমি পালো যেটো হৈছে অনৈচ্ছিক ক্ৰিয়া আৰু আমাৰ গোটেই যিবিলাক ঐচ্ছিক ক্ৰিয়া এই ঐচ্ছিক ক্ৰিয়াবোৰ আমাৰ কি মস্তিষ্কই নিয়ন্ত্ৰণ কৰে ঠিক আছে যেনেকৈ খোজ কাঢ়াটো এতিয়া চোৱা যদি তোমাক সোধে যে খোজ কাঢ়া আৰু প্ৰতিক্ৰিয়াৰ মাজত পাৰ্থক্য কি তুমি ক'বা যে প্ৰতিক্ৰিয়াটো এটা অনৈচ্ছিক ক্ৰিয়া আৰু খোজ কাঢ়াটো এটা ঐচ্ছিক ক্ৰিয়া আমি ইচ্ছামতে কৰিব পাৰো কিন্তু প্ৰতিক্ৰিয়াটা অনৈচ্ছিক ক্ৰিয়া যেটো আমাৰ ইচ্ছামতে নহয় আৰু কি প্ৰতিক্ৰিয়াত মস্তিষ্ক জড়িত হৈ নাথাকে কিন্তু খোজ কাঢ়াটোত কি মস্তিষ্ক জড়িত হৈ থাকে প্ৰতিটো ঐচ্ছিক ক্ৰিয়াত মস্তিষ্ক জড়িত হৈ থাকে এই কথাটো মনত ৰাখিবা সো আন এটা প্ৰশ্ন হ'ব পাৰে যে প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা কি এইটা ইম্পৰ্টেন্ট প্ৰশ্ন সো প্ৰতিক্ৰিয়াত মগজুৱে কোনো ভূমিকা পালন নকৰে কিন্তু প্ৰতিক্ৰিয়াৰ পৰা যেটো অভিজ্ঞতা মানুহে পালে এই অভিজ্ঞতাটো কিন্তু মগজুত সঞ্চিত হৈ থাকে সো প্ৰতিক্ৰিয়া মগজুৱে নিয়ন্ত্ৰণ নকৰে কিন্তু আৰু চোৱা তোমালোকে জানা কিন্তুটো বেছি ইম্পৰ্টেন্ট সো কিন্তু ইয়াৰ পৰা যি অভিজ্ঞতা ইয়াৰ পৰা যেটো অভিজ্ঞতা পোৱা গৈছে এই অভিজ্ঞতাটা কিন্তু মগজুত সঞ্চিত হৈ থাকে যেনেকুৱা গৰম বস্তুত হাত দিব নালাগে এটো হাতটো পুৰি যাব পাৰে ঠিক আছে আৰু কি চকুত লাইট পৰিলে যে চকু বন্ধ কৰি দিব লাগে সো এনেকুৱা ধৰণৰ যিবিলাক আমি অভিজ্ঞতা যেটো প্ৰতিক্ৰিয়াৰ পৰা যেটো অভিজ্ঞতা আমি পাওঁ এই অভিজ্ঞতাবোৰ মগজুত সঞ্চিত হৈ থাকে কিন্তু প্ৰতিক্ৰিয়া সংঘটিত হোৱাৰ সময়ত মগজুৱে কোনো ভূমিকা পালন নকৰে ঠিক আছে আৰু এই যেহেতু ইয়াৰ অভিজ্ঞতাটো মগজুত সঞ্চিত হৈ থাকে পৰৱৰ্তী সময়ত যেতিয়া আমি গৰম বস্তু আমি দেখিবলৈ পাওঁ তেতিয়া সেই অভিজ্ঞতাৰ কথা আমাৰ মনত পৰে আৰু তেতিয়া আমি সেই গৰম বস্তুৰ পৰা আমি দূৰত থাকিবলৈ আমি চেষ্টা কৰোঁ ঠিক আছে সো এনেদৰে আমি প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকাটো আমি ক'ব পাৰোঁ এতিয়া চোৱা আমি এই যে ঐচ্ছিক ক্ৰিয়াবোৰৰ কথা যেটো পালো সো ঐচ্ছিক ক্ৰিয়াবোৰ কেনেদৰে নিয়ন্ত্ৰণ হয় আমাৰ শৰীৰত সো ঐচ্ছিক ক্ৰিয়াবোৰ চোৱা মগজুৱে নিয়ন্ত্ৰণ কৰে মগজুৱে কেনেদৰে নিয়ন্ত্ৰণ কৰে সেই বস্তুটোৰ বিষয়ে আমি এটা অধ্যয়ন কৰিম চোৱা মগজুত প্ৰধানত চোৱা মগজুত ইয়াতে তিনিটা ইয়াৰ অংশ আছে যেনেকুৱা প্ৰ মস্তিষ্ক আৰু এটা আছে মধ্য মস্তিষ্ক এটা পশ্চাৎ মস্তিষ্ক মই এটা চিনাকি কৰাই দিছো চোৱা প্ৰ মস্তিষ্কটো চোৱা এই গোটেইখিনি প্ৰ মস্তিষ্ক চোৱা এই গোটেইখিনি ইয়াতে চোৱা যে চেৰিব্ৰাম অংশ আছে যেটো অলপ একা বেকা যেটো থাকে আৰু এইটো লৈ ইমান কেতিয়াবা তোমাৰ পৰীক্ষাত এই মানে মানুহৰ মস্তিষ্কৰ ছবিটো আহে সো এনেকৈ আঁকি তোমালোকে এনে প্ৰথমতে চোৱা এই মধ্য মস্তিষ্কটো কেনেকৈ আঁকিব মই এটা ট্ৰিকটো দি দিছোঁ সো প্ৰথমতে এই মধ্য মস্তিষ্কটো আঁকি ল'লা তাৰপিছত এই এনেকৈ দিলা তাৰপিছত চোৱা এই প্ৰ মস্তিষ্কটো তুমি পশ্চাৎ মস্তিষ্কটো আঁকিবা চোৱা এইটো হ'ল পশ্চাৎ মস্তিষ্ক সো পশ্চাৎ মস্তিষ্ক এইটো যে ফুলৰ নিচিনাকৈ নে গছৰ নিচিনা থাকে সো ইয়াকে তোমাৰ চেৰিবেলাম বুলি কোৱা হয় আৰু এইটো এই মেডুলা অংশ এইটো লৈ তোমাৰ পশ্চাৎ মস্তিষ্ক গঠন হৈছে তাৰপিছত তুমি প্ৰ মস্তিষ্ক এনেকৈ অলপ টানি দি এনেকৈ একে বেকে কৰি দিবা হৈ গ'ল সো এইটো হৈছে প্ৰ মস্তিষ্ক আৰু এই পশ্চাৎ মস্তিষ্ক সো প্ৰ মস্তিষ্কৰ প্ৰধান অংশ হৈছে কি চেৰিব্ৰাম এই গোটেইখিনি হৈছে চেৰিব্ৰাম ঠিক আছে এইখিনিতে চোৱা ইয়াতে পিটুইটাৰী গ্ৰন্থি থাকে এইখিনিত চোৱা আৰু হাইপোথেলামাছ থাকে সো পিটুইটাৰী গ্ৰন্থিক মাষ্টাৰ গ্ৰন্থি বুলি কোৱা হয় এইটো আমি হৰমনত ইন ডিটেইলছত এই হাইপোথেলামাছ আৰু পিটুইটাৰী গ্ৰন্থিৰ বিষয়ে আমি প্ৰাণী হৰমনত আমি আলোচনা কৰিম সো এতিয়া চোৱা এই যে আমাৰ প্ৰ মস্তিষ্ক আছে প্ৰ মস্তিষ্কৰ এইটো চেৰিব্ৰাম হৈছে প্ৰধান অংগ সো প্ৰ মস্তিষ্কত কি হয় আমাৰ এইটো মুখ্য যিবিলাক আমাৰ চিন্তা ভাৱনাৰ অংগ বুলিও কোৱা হয় আমাৰ যেনেকুৱা মেমৰি আমি যে মনত ৰাখোঁ এইটো প্ৰ মস্তিষ্কৰ কাম আমাৰ ভোক অনুভূতি আমাক যে ভোক হৈ গৈছে এতিয়া খোৱা বেছি হৈ গ'ল সো এনেকুৱা ধৰণৰ যেটো অনুভূতি আহে এইটো প্ৰ মস্তিষ্কৰ কাম আমি যে ক্যালকুলেশন কৰোঁ এইবিলাক প্ৰ মস্তিষ্কৰ কাম যিমান আমি ঐচ্ছিক ক্ৰিয়া কৰোঁ সকলোবিলাক কি প্ৰ মস্তিষ্কই নিয়ন্ত্ৰণ কৰে ঠিক আছে আৰু কি চোৱা আৰু যিবিলাক অনৈচ্ছিক ক্ৰিয়া আছে ঠিক আছে আমাৰ ভিতৰত যিবিলাক পাচন ৰেচন পৰিবহন হৈ থাকে এই অনৈচ্ছিক ক্ৰিয়াবোৰ মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্কই নিয়ন্ত্ৰণ কৰে এই কথাটো মনত ৰাখিবা মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক এইবিলাক কি আমাৰ কি অনৈচ্ছিক ক্ৰিয়াবোৰ নিয়ন্ত্ৰণ কৰে শৰীৰৰ ভিতৰত যিবিলাক তন্ত্ৰ আছে এই গোটেই তন্ত্ৰবোৰ এই মধ্য আৰু পশ্চাৎ মস্তিষ্কই নিয়ন্ত্ৰণ কৰে এতিয়া আন এটা ইম্পৰ্টেন্ট কথা হৈছে চোৱা পশ্চাৎ মস্তিষ্ক এটা
ব্লাম চেৰিব্লাম চ' এটি চেৰিব্ৰাম এইটো ব্লাম চ' চেৰিব্ৰামটো বেলেগ এটা চেৰিবেলামটো বেলেগ চেৰিব্লামটো এই যে ফুলৰ নিচিনা যিটো গছৰ পাতৰ নিচিনা যিটো অংগ মস্তিষ্কৰ যিটো অংগ এইটো কয় চেৰিব্লাম চ' সেইকাৰণে এইটো পিছফালে থাকে এইটো পশ্চাৎ মস্তিষ্ক এইখিনিত থাকে চ' সেইকাৰণে বহুতে কয় পিছফালে মাৰিব নালাগে কাৰণটো এইটোৱে চেৰিব্লাম চ' চেৰিব্লামত মাৰিলে কি হয় চ' ই কি তেতিয়া আমাৰ কি বেলেঞ্চিংটো নোহোৱা হৈ যাব আৰু চোৱা চেৰিব্লামৰ প্ৰধান কামটো হৈছে বেলেঞ্চিং যে মই যে থিয় হৈ আছোঁ তোমালোকৰ লগত কথা পাতি আছোঁ এটা সমতা ৰক্ষা কৰি চলি আছোঁ চ' আমাৰ শৰীৰৰ সমতা ৰক্ষা কৰাত এই মস্তিষ্কৰ কোনটো অংশই সহায় কৰে এইটো হৈছে কি পশ্চাৎ মস্তিষ্কৰ চেৰিব্লাম অংশই ঠিক আছে এতিয়া সৰু যিবিলাক ল'ৰা ছোৱালী আছে ইহঁতে খোজ কাঢ়িব নোৱাৰে লাহে লাহে শিকিব লাগে মানে এইটো চেৰিব্লাম অংশটো ইহঁতৰ এতিয়া ভালকৈ এক্টিভ হোৱা নাই ঠিক আছে চ' সেইকাৰণে ইহঁতে সমতা ৰক্ষা কৰিব নোৱাৰে চ' আমি ধুনীয়াকৈ খোজ কাঢ়িব পাৰোঁ চাইকেল চলোৱা বাইক চলোৱা যিয়ে নকোৱা কিয় তাতে চাইকেল চলোৱাটোৱে বেলেঞ্চিঙৰ প্ৰয়োজন চ' এইটো কোনে নিয়ন্ত্ৰণ কৰে এই পশ্চাৎ মস্তিষ্কৰ চেৰিব্লাম অংশই নিয়ন্ত্ৰণ কৰে এতিয়া চোৱা চ' কিছুমান মানুহে আকৌ এই যে সেইবিলাক খাই দিয়ে নহয় চ' সেইবিলাক খালে কি হয় বেলেঞ্চটো নোহোৱা হৈ যায় ডেট মিনছ ইয়াতে চেৰিব্লাম অংশত কিবা নহয় কিবা হয় অৰ্থাৎ এই আমাৰ যিটো স্নায়ুতন্ত্ৰ আছে স্নায়ুতন্ত্ৰত কিন্তু প্ৰভাৱ পৰে চ' এনেকুৱা যদি বেছি কোনোবাই খাই দিয়ে তেনেহ'লে কিন্তু মৃত্যুমুখত পৰিব পাৰে আৰু স্নায়ুতন্ত্ৰ বিকল হৈ যাব পাৰে তেতিয়া কি মৃত্যুমুখত পৰিব পাৰে সেইকাৰণে বেলেঞ্চিংটো নাথাকে চ' আমাৰ যিটো বেলেঞ্চিং সমতা ৰক্ষা কৰাত কি এই পশ্চাৎ মস্তিষ্কৰ চেৰিব্লাম অংশই কি কৰে সহায় কৰে এই কথাটো মনত ৰাখিবা চ' আৰু এই মস্তিষ্ক যে আছে মস্তিষ্কত চোৱা ইহঁতৰ কিছুমান এলেকা ভাগ আছে চোৱা ইয়াতে চ' ইহঁতৰ যেনেকুৱা তোমাৰ দৃষ্টি তাৰপিছত শ্ৰৱণ তাৰপিছত ঘ্ৰাণ তাৰপিছত তোমাৰ স্বাদ তাৰপিছত স্পৰ্শ ঠিক আছে এইবিলাক এলেকা ভাগ থাকে চ' দৃষ্টি শ্ৰৱণ ঘ্ৰাণ স্বাদ স্পৰ্শৰ কাৰণে মস্তিষ্কত বেলেগ এলেকা থাকে চোৱা দৃষ্টি কি আমি চকুৰ দ্বাৰা এইটো নিয়ন্ত্ৰণ হয় তাৰপিছত শ্ৰৱণ কি শ্ৰৱণ কাণৰ দ্বাৰা নিয়ন্ত্ৰণ হয় তাৰপিছত ঘ্ৰাণটো কি নাকৰ দ্বাৰা নিয়ন্ত্ৰণ হয় আৰু স্বাদ যিটো আছে এইটো জিভাৰ দ্বাৰা নিয়ন্ত্ৰণ হয় আৰু স্পৰ্শ এইটো ছালৰ দ্বাৰা নিয়ন্ত্ৰণ হয় চোৱা চকু কাণ নাক জিভা ছাল এই পাঁচটাইতো আমাৰ এই পাঁচটা হৈছে আমাৰ কি তোমাৰ ৰিচিপ্টৰ ঠিক আছে এইবিলাক তোমাৰ গ্ৰাহক অংগ এইবিলাক কি কোৱা হয় গ্ৰাহক অংগ ঠিক আছে ৰিচিপ্টৰ বুলি কোৱা হয় এই গ্ৰাহক অংগৰ জৰিয়তে বাৰ্তাবোৰ গ্ৰহণ কৰে আৰু এই কি এইবিলাকৰ কাৰণে এই পাঁচটা গ্ৰাহক অংগৰ কাৰণে পাঁচটা এলেকা ভাগ আছে ইয়াত চোৱা এই যে চেৰিব্ৰাম যিটো অংশ আছে মস্তিষ্কৰ চেৰিব্ৰাম অংশত কি শ্ৰৱণ দৃষ্টি ঘ্ৰাণ স্বাদ আৰু স্পৰ্শৰ কাৰণে এলেকা কিছুমান ভাগ আছে চ' এতিয়া চোৱা যেতিয়া আমি কিবা বাৰ্তা বাহিৰৰ পৰা পাওঁ যেনেকুৱা ধূপকাঠিৰ গন্ধ চ' ধূপকাঠিৰ গন্ধ আমি পালোঁ তেতিয়া আমাৰ কি নাকৰ কিছুমান এই ঘ্ৰাণ সংগ্ৰাহী কিছুমান নিউৰন আছে এই নিউৰনৰ জৰিয়তে ইহঁতে কি চ' এটা নিউৰনৰ পৰা আন এটা নিউৰন এনেদৰে গৈ স্নায়ুৰজ্জুত আৰু এনেদৰে গৈ আমাৰ মস্তিষ্কৰ সেই নিৰ্দিষ্ট এই ঘ্ৰাণ অংশত গৈ পায় ঠিক আছে আমাৰ নাকৰ পৰা স্নায়ুতন্ত্ৰৰ জৰিয়তে এই সংজ্ঞাবাহী নিউৰনৰ জৰিয়তে ঠিক আছে মস্তিষ্কৰ সেই ঘ্ৰাণ অংশত গৈ সেই বাৰ্তাটো গৈ পায় তেতিয়া সেই ঘ্ৰাণ অংশই সেই বাৰ্তাটো বিশ্লেষণ কৰে এইটো কিহৰ গন্ধ পাই আছোঁ ঠিক আছে সেই বাৰ্তাটো বিশ্লেষণ কৰাৰ পিছত আৰু সেই সিদ্ধান্তটো কি আন কিছুমান নিউৰনৰ জৰিয়তে প্ৰেৰণ কৰে এইবিলাক আজ্ঞাবাহী নিউৰন বুলি কোৱা হয় এই আজ্ঞাবাহী নিউৰনৰ জৰিয়তে আকৌ আমাৰ সেই নাকৰ পেশীকোষ লৈ সেই বাৰ্তাটো প্ৰেৰণ কৰে তেতিয়াই আমি গন্ধটো পাওঁ আৰু এই ঘটনাটো ইমান সোনকালে হয় উইথিন ছেকেণ্ডো নালাগে ছেকেণ্ডৰ বহুত কম সময়তে এই ঘটনাটো সংঘটিত হয় সেইটো আমি গমেই নাপাওঁ সেইকাৰণে তোমালোকক কোৱা হৈছে এই স্নায়ু প্ৰেৰণা যিবিলাক আছে ঠিক আছে এইবিলাক বৈদ্যুতিক প্ৰেৰণা স্নায়ু কোষৰ জৰিয়তে নিউৰনৰ জৰিয়তে যিবিলাক বাৰ্তা প্ৰেৰণ হয় এইবিলাক বহুত ফাষ্ট হয় দ্ৰুত হয় ঠিক আছে এনেদৰে আমি গন্ধ পাওঁ আৰু বাকী আমাৰ যিমান এই ইন্দ্ৰিয় আছে এই ইন্দ্ৰিয়বোৰৰ প্ৰতিটো কাম এনেদৰে সংঘটিত হয় য'ত কি তৎক্ষণাৎ এই কামটো ৰিচিভ কৰি লয় নিৰ্দিষ্ট কিছুমান তোমাৰ এই নিউৰন বা স্নায়ু কোষে এই বাৰ্তাটো ৰিচিভ কৰি লয় আৰু সোনকালে এই সংজ্ঞাবাহী নিউৰনৰ জাল এটা আছে চ' সংজ্ঞাবাহী নিউৰনৰ এনেকৈ জাল আছে এই জালৰ জৰিয়তে ই কি মস্তিষ্কলৈ প্ৰেৰণ কৰে মস্তিষ্কই সিদ্ধান্ত গ্ৰহণ কৰি সেই বাৰ্তাটোৰ বিপৰীতে সিদ্ধান্ত গ্ৰহণ কৰি আকৌ আজ্ঞাবাহী নিউৰনৰ জৰিয়তে পঠাই দিয়ে এই পেশীকোষলৈ তেতিয়া আমি সেই
গন্ধটো পাওঁ বা বেলেগ বেলেগ যিবিলাক আমাৰ বাৰ্তা আছে সেইবিলাক আমি গম পাওঁ যেনেকুৱা এটা মই দৃষ্টিৰ ক্ষেত্ৰত মই কথাটো ক'ব খুজিছোঁ যেতিয়া মই তোমালোকক চাই আছোঁ চ' এইটো সময়ত কি মোৰ চকুৰ যিবিলাক দৃষ্টি সংগ্ৰহ কৰা যিবিলাক নিউৰন আছে সেই নিউৰনে বাৰ্তাটো গ্ৰহণ কৰিলে তেতিয়া সেই নিউৰনটোৱে আকৌ কি সংজ্ঞাবাহী নিউৰনৰ জৰিয়তে মস্তিষ্কৰ সেই দৃষ্টি অংশলৈ তোমাক কি কৰিলে পঠাই দিলে এতিয়া দৃষ্টি অংশই সিদ্ধান্ত গ্ৰহণ কৰি আকৌ মোক মেছেজ পঠাই দিয়ে যে মই কাক চাই আছোঁ ঠিক আছে আমাৰ মূৰৰ ভিতৰত এটা ইমেজ থাকে যাৰ নাম হৈছে ফটো ইমেজ চ' এই ফটো ইমেজত আমি যিবিলাক মানুহ প্ৰথম আমি দেখিবলৈ পাওঁ সেই মানুহবোৰৰ সেই মোৰ ফটো ইমেজৰ লগত কিমান পাৰ্চেণ্টেজ মিলে চ' সেইটো এই ব্ৰেইনে কি কৰে সেইটো ট্যাগ কৰি লয় ঠিক আছে যেনেকুৱা মই সাপোজ মই যিদিনা মই তোমাক প্ৰথম দেখিছোঁ তেতিয়া সাপোজ তোমাৰ ইমেজটো মোৰ ব্ৰেইনত থকা ফটো ইমেজৰ লগত 40% মিল আছে তেতিয়া এইটো ব্ৰেইনে কি কৰে ট্যাগ কৰি লয় তাৰপিছত যেতিয়া মই তোমাক যেতিয়া কেতিয়াবা দেখোঁ তেতিয়া মোৰ এই চকুৱে যেতিয়া এই সংজ্ঞাবাহী নিউৰনৰ জৰিয়তে এই দৃষ্টি প্ৰমস্তিষ্কৰ চেৰিব্ৰাম অংশৰ সেই দৃষ্টি অংশটো যেতিয়া এই বাৰ্তাটো পঠিয়াই দিয়ে তেতিয়া সেই বাৰ্তাটো তাত কি এনালাইচিছ হয় যে মই 40% মিল থকা মানুহ এজন মোৰ ফটো ইমেজৰ লগত মোৰ মস্তিষ্কৰ ফটো ইমেজৰ লগত 40% মিল থকা মানুহ এজন মই দেখি আছোঁ অৰ্থাৎ মই তোমাক দেখি আছোঁ এই বাৰ্তাটো আকৌ মোৰ এই চকুৰ সেই পেশী কোষলৈ পঠিয়াই দিয়ে তেতিয়া মই গম পাওঁ যে মই তোমাক দেখি আছোঁ চ' এনেদৰে কামবোৰ তৎক্ষণাৎ সংঘটিত হয় আৰু আমি গমেই নাপাওঁ চ' এই প্ৰতিটো ক্ষেত্ৰতে বাৰ্তাবোৰ কি এই আমাৰ যিবিলাক ঐচ্ছিক ক্ৰিয়া আছে এই ঐচ্ছিক ক্ৰিয়াই প্ৰমস্তিষ্কৰ এই চেৰিব্ৰাম অংশই কি নিয়ন্ত্ৰণ কৰে যেনেকুৱা আমাৰ বুদ্ধি চ' আমাৰ বুদ্ধিটো এইটো বাই বাৰ্থ আহে ঠিক আছে বাই বৰ্ণ চ' এই বুদ্ধিটো কি চেৰিব্ৰাম অংশই কি নিয়ন্ত্ৰণ কৰে চ' এনেদৰে আমাৰ শৰীৰৰ বিভিন্ন যিবিলাক কাম কাজ এইবিলাক আমাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে এতিয়া চোৱা এই যে মস্তিষ্ক আছে মস্তিষ্ক এটা 3 লেয়াৰ থাকে তিনিটা ইয়াতে লেয়াৰ আছে আৰু ওপৰৰ লেয়াৰটো এইটো কেৰটি বুলি কোৱা হয় এইটো কি এই যেতে মই দেখুৱাই দিছোঁ কেৰটি ঠিক আছে এই কেৰটি চোৱা এইখিনি সাপোজ এইটো কেৰটি ঠিক আছে আৰু এইটো চোৱা এইটো মস্তিষ্ক ইয়াতে তিনিটা এনেকৈ লেয়াৰ থাকে আকৌ এনেকৈ তিনিটা লেয়াৰ থাকে চ' এনেকৈ সাপোজ মস্তিষ্কটো এনেকৈ আহি এনেকৈ স্নায়ুৰজ্জুটো আহিছে চ' এতিয়া চোৱা এই কেৰটিটো এনেকৈ কিছুমান ইয়াৰ চাৰিওফালে কিছুমান এইখিনি সাপোজ ওপৰৰখিনি কেৰটি থাকে এইখিনি কিছুমান ৰাসায়নিক দ্ৰব্য থাকে এতিয়া মস্তিষ্কটো যাতে কি যেতিয়া আমি জঁপিয়াই দিওঁ এনেকৈ যদি জঁপিয়াই দিওঁ তেনেহ'লে মস্তিষ্কটো এই কেৰটিত খুন্দা নাখায় চ' কেৰটিটো এনেই টান পদাৰ্থ চোৱা ইয়াতে চোৱা টান পদাৰ্থ চ' ই আমাক কি মস্তিষ্ক কি সুৰক্ষা দিয়ে আৰু স্নায়ুৰজ্জুটো যিটো আছে স্নায়ুৰজ্জু তোমালোকে যোৱা ইয়াতে আমাৰ যিটো ৰাজহাড় আছে চ' ৰাজহাড়ে এই স্নায়ুৰজ্জুক কি সুৰক্ষা দিয়ে চ' মস্তিষ্কক কোনে সুৰক্ষা দিয়ে কেৰটিয়ে সুৰক্ষা দিয়ে কেৰটি এটা টান পদাৰ্থ আৰু এই মস্তিষ্ক আৰু কেৰটিৰ মাজত এটা তৰল পদাৰ্থ থাকে ঠিক তেনেদৰে আমাৰ যে ৰাজহাড় আছে ৰাজহাড়ে কি স্নায়ুৰজ্জুক সুৰক্ষা দিয়ে আৰু এই স্নায়ুৰজ্জু আৰু ৰাজহাড়ৰ মাজতো কিছুমান কি তৰল পদাৰ্থ থাকে যাতে এই কি অলপ দূৰত্ব যাতে ইহঁতৰ বজাই থাকে আৰু যাতে সংস্পৰ্শ নহয় আমি যেতিয়া জঁপিয়াই দিওঁ তেতিয়াও যাতে আঘাত নাপায় চ' এনেদৰে কেৰটি আৰু আমাৰ যি ৰাজহাড় আছে ইয়ে কি আমাৰ মস্তিষ্ক আৰু স্নায়ুৰজ্জু কি সুৰক্ষা কৰি ৰাখে এতিয়া চোৱা এই পেশী কোষবোৰে কেনেদৰে বাৰ্তাবোৰ সংগ্ৰহ কৰে চোৱা পেশী কোষ যিবিলাক আছে যিবিলাক আমাৰ এই বাৰ্তাবোৰ চলনৰ জৰিয়তে বাৰ্তাবোৰ সংগ্ৰহ কৰে চ' চলন মানে অৰ্থাৎ পেশী কোষবোৰে গতি লাভ কৰে চ' গতি লাভ কৰাটোকে চলন বুলি কোৱা হয় চ' যেতিয়া বাৰ্তাবোৰ পেশী কোষে গ্ৰহণ কৰে তেতিয়া ইহঁতে কি চলন বা গতি লাভ কৰে চ' এইটো কিয় হয় এইটো কি যেতিয়া বৈদ্যুতিক প্ৰেৰণে ইহঁতে গ্ৰহণ কৰে তেতিয়া এই কোষৰ ভিতৰত থকা যিবিলাক প্ৰ'টিন অণু আছে এই প্ৰ'টিন অণুবোৰ নতুন শৃংখলৰ কাৰণে সৰু হৈ যায় আৰু তেতিয়া এই কোষটোৱে কি চলন লাভ কৰে ঠিক আছে মানে গতি কৰে এই গতি কৰাৰ ফলত কি এটা চলন লাভ কৰে আৰু তেতিয়াই কি এই বৈদ্যুতিক প্ৰেৰণাবোৰ প্ৰবাহিত হয় এনেদৰে তোমাৰ পেশী কোষবোৰে বৈদ্যুতিক প্ৰেৰণাবোৰ তোমাৰ কি কৰে প্ৰেৰণ কৰে আৰু তাৰ পৰা সেই পেশী কোষৰ পৰা কি কৰে নিৰ্দিষ্ট কিছুমান এই নিউৰন যে আছে ঠিক আছে এইবিলাক ঘ্ৰাণ সংগ্ৰাহী হ'ব পাৰে দৃষ্টি সংগ্ৰাহী হ'ব পাৰে শ্ৰৱণ সংগ্ৰাহী হ'ব পাৰে চ' এনেদৰে বিভিন্ন যিবিলাক নিউৰন আছে সেই নিউৰনৰ ডেনড্ৰাইটবোৰে আকৌ কি সেই পেশী কোষৰ পৰা সেই বাৰ্তাটো স্নায়ু বাৰ্তাটো গ্ৰহণ কৰে চ' এনেদৰে ডেনড্ৰাইটৰ পৰা লাহে লাহে তোমাৰ এক্সনৰ জৰিয়তে আকৌ প্ৰান্তীয় শাখাত আহে আৰু বেলেগ এটা নিউৰনত কি ই
এই স্নায়ু বাৰ্তাটোলৈ পঠিয়াই দিয়ে। সো আৰু আমি জানো যে দুটা নিউৰনৰ সংযোগী পদত সাইনেপ্স বোলে। সো সাইনেপ্স দুটা নিউৰনৰ মাজৰ অন্তৰ্বৰ্তী স্থান, যিয়ে কি স্নায়ু বাৰ্তা এটা নিউৰনৰ পৰা আন এটা নিউৰনলৈ প্ৰবাহিত কৰে। সো এনেদৰে গৈ গৈ কি এই সংজ্ঞাবাহী নিউৰনৰ জৰিয়তে তোমাৰ স্নায়ুৰজ্জত গৈ পায় আৰু স্নায়ুৰজ্জৰ পৰা মস্তিষ্কত বাৰ্তাটো গৈ পায় আৰু মস্তিষ্কৰ পৰা সেই বাৰ্তাৰ বিপৰীতে সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু সেই সিদ্ধান্ত কি আজ্ঞাবাহী নিউৰনৰ জৰিয়তে সেই নিৰ্দিষ্ট স্থানলৈ তোমাৰ পঠিয়াই দিয়া হয়। সো আৰু এই স্নায়ুতন্ত্ৰৰ এই ক্ৰিয়াবোৰ বহুত দ্ৰুত হোৱাৰ কাৰণে অনতিপলমে কামবোৰ সংগঠিত হোৱা দেখা পাওঁ আৰু এনেদৰে আমাৰ শৰীৰত নিয়ন্ত্ৰণৰ সমন্বয় চলি থাকে। ঠিক আছে। সো আমাৰ শৰীৰত নিয়ন্ত্ৰণৰ সমন্বয় চলি থাকিবলৈ প্ৰধানত মস্তিষ্কই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, যিটো আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বুলি কোৱা হয়। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰত মস্তিষ্ক আৰু স্নায়ুৰজ্জু দুয়োটাই থাকে। সো আৰু যিবিলাক আমাৰ ঐচ্ছিক কাম কাজ আছে এইবিলাক মস্তিষ্কই নিয়ন্ত্ৰণ কৰে বা চেৰিব্ৰাম অংশই নিয়ন্ত্ৰণ কৰে, যেনেকুৱা খোজ কঢ়া, কথা কোৱা, যিবিলাক ঐচ্ছিক কাম আছে সকলোবিলাক মস্তিষ্কই নিয়ন্ত্ৰণ কৰে আৰু অনৈচ্ছিক ক্ৰিয়াবোৰ তোমাৰ কি মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্কই নিয়ন্ত্ৰণ কৰে। সো মস্তিষ্কৰ প্ৰধান অংশটো হৈছে চেৰিব্ৰাম আৰু পশ্চাৎ মস্তিষ্কৰ প্ৰধান অংশটো হৈছে চেৰিব্লাম। সো চেৰিব্লামে কি আমাৰ শৰীৰৰ যিবিলাক ক্ষমতা ৰক্ষা হয় এইবিলাক ক্ষমতা ৰক্ষা কৰাত কি কৰে, সহায় কৰে। সো আমাৰ যদি কয় ভোগ অনুভূতি কোনটো মস্তিষ্কৰ কোনটো অংশই নিয়ন্ত্ৰণ কৰে, এইটো হৈছে মস্তিষ্কই নিয়ন্ত্ৰণ কৰে। ঠিক আছে। আৰু ক্ষমতা ৰক্ষা কৰাত কোনটো অংশ, এইটো হৈছে চেৰিব্লাম। আৰু চোৱা এই তোমাৰ সাপোজ বুদ্ধি, তাৰপিছত বুদ্ধি, তাৰপিছত তোমাৰ ক্যালকুলেশন, যেনেকুৱা গণনা, এইবিলাক কোনে নিয়ন্ত্ৰণ কৰে, এইবিলাক চেৰিব্লাম অংশই নিয়ন্ত্ৰণ কৰে। সো এনেদৰে আমাৰ মস্তিষ্কৰ বিভিন্ন অংগই বিভিন্ন কাম আমাৰ শৰীৰত কি নিয়ন্ত্ৰণ কৰে আৰু আমি এই আমাৰ শৰীৰত বিভিন্ন বিপাকীয় ক্ৰিয়াবোৰ চলি থাকে আৰু এনেদৰে নিয়ন্ত্ৰণৰ সমন্বয় চলি থকাৰ কাৰণে আমি সুস্থভাৱে জীৱন যাপন কৰিব পাৰোঁ। উদ্ভিদৰ সমন্বয় কেনেদৰে হয়, কোঅৰ্ডিনেশ্যন অফ প্লান্টছ, কেনেদৰে এই কোঅৰ্ডিনেশ্যন অৰ্থাৎ সমন্বয় ৰক্ষা কৰে সেই বিষয়ে আমি অধ্যয়ন কৰিম। সো ইয়াৰ আগত আমি প্ৰাণীৰ বিষয়ে অধ্যয়ন কৰিছোঁ, য'ত কি প্ৰাণীয়ে স্নায়ুতন্ত্ৰৰ জৰিয়তে নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষা কৰে। সো উদ্ভিদে কি চলনৰ জৰিয়তে ইহঁতৰ নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষা কৰে। ঠিক আছে। সো এই চলন দুই ধৰণৰ হয়। এতিয়া চোৱা, এটা হৈছে বৃদ্ধি অনিৰ্ভৰশীল চলন আৰু এটা আছে বৃদ্ধি নিৰ্ভৰশীল চলন। সো বৃদ্ধি অনিৰ্ভৰশীল কি বৃদ্ধি আৰু বিকাশৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। আৰু কি বৃদ্ধি নিৰ্ভৰশীল চলনটো কি বৃদ্ধি আৰু বিকাশৰ লগত ইয়াৰ পূৰ্ণ সম্পৰ্ক আছে। সো এইটো কথা মনত ৰাখিবা। সো বৃদ্ধি অনিৰ্ভৰশীল চলনক আকৌ স্বতন্ত্ৰ চলন বুলিও কোৱা হয় আৰু এই কি উদ্দীপনাৰ প্ৰতি তাৎক্ষণিক কি সঁহাৰি দিয়ে। সো এই স্বতন্ত্ৰ চলন বা বৃদ্ধি অনিৰ্ভৰশীল চলনটো কি উদ্দীপনাৰ প্ৰতি তাৎক্ষণিক সঁহাৰি দিয়ে। ঠিক আছে। তাৎক্ষণিক মানে ফাষ্ট। ঠিক আছে। তৎক্ষণাৎ এই কি সঁহাৰি দিয়ে আৰু কি এই বৃদ্ধি নিৰ্ভৰশীল চলনত যিহেতু বৃদ্ধি আৰু বিকাশ জড়িত হৈ থাকে, যেনেকুৱা বীজৰ আমি অংকুৰণটো ল'ব পাৰোঁ, এইটো বৃদ্ধি নিৰ্ভৰশীল চলন আৰু এই চলনত উদ্দীপনাৰ দিশত সঁহাৰি দিয়ে। এই কথাটো মনত ৰাখিব। ইয়াত কি উদ্দীপনাৰ দিশত আৰু ইয়াতে কি উদ্দীপনাৰ প্ৰতি। ঠিক আছে। আমি এটা উদাহৰণ ল'ম। উদ্দীপনাৰ প্ৰতি তাৎক্ষণিক সঁহাৰিটো হৈছে কি বৃদ্ধি অনিৰ্ভৰশীল চলন, স্বতন্ত্ৰ চলন, যেনেকুৱা নীলাজী বনৰ পাতৰ চলন। এতিয়া নীলাজী বনৰ পাতটো আমি যেতিয়া স্পৰ্শ কৰোঁ তেতিয়া ই লগে লগে জাপ খায়। ঠিক আছে। সো ইয়াৰ কাৰণটো কি? সো ইয়াৰ কাৰণটো হৈছে কি নীলাজী বনৰ পাতত মানে স্পৰ্শ কৰিলে জাপ খাই যায়। ইয়াৰ কাৰণ স্পৰ্শ কৰাৰ লগে লগে উদ্ভিদৰ কোষে চলন লাভ কৰে। উদ্ভিদৰ যিবিলাক কোষ আছে এইবিলাক কি চলন লাভ কৰে আৰু এই চলন কোষত থকা পানীৰ তাৰতম্যৰ যোগেদি সম্পন্ন হয়। কোষত পানী থাকে আৰু এই পানীৰ তাৰতম্যৰ যোগেদি ইহঁতে কি এই চলন সম্পন্ন কৰে। ইয়াকেই স্বতন্ত্ৰ চলন বুলি কোৱা হয় আৰু এই চলন বৃদ্ধি আৰু বিকাশৰ লগত কোনো সম্পৰ্ক নাই। সো উদ্ভিদৰ ভিতৰত যিবিলাক কোষ থাকে এই কোষবিলাকে কি এটা কোষে আনটো কোষৰ লগত ব্যাপন প্ৰক্ৰিয়াৰে ইহঁতে কি পানীৰ যোগাযোগ ৰক্ষা কৰে। ঠিক আছে। আৰু এই পানীৰ তাৰতম্যৰ যোগেদি এই বৃদ্ধি অনিৰ্ভৰশীল চলন অৰ্থাৎ
স্বতন্ত্ৰ চলনটো সম্পূৰ্ণ হয় তাৰ কাৰণে কি হয় এই নীলাজী বনৰ পাতটো স্পৰ্শ কৰিলে ই জাপ খাই যায় ঠিক আছে আন এটা আছে কি বৃদ্ধি নিৰ্ভৰশীল চলন এইটো তোমালোকে জানা এইটো মই কৈছো যে উদ্দীপনাৰ দিশত এইটো কি উদ্দীপনাৰ প্ৰতি স্পৰ্শ কৰিলো জাপ খাই গল সো উদ্দীপনা হৈ গল এই কি সহাৰি দিলে আৰু এটা কি উদ্দীপনাৰ দিশত উদ্দীপনাটো ইয়াতে কি চোৱা আৰু এইটো বিভিন্ন ধৰণৰ ইয়াৰ কেইটামান প্ৰকাৰ আছে চোৱা পোহৰানুবেগী এই কি বৃদ্ধি নিৰ্ভৰশীল চলনত চোৱা পোহৰানুবেগী চলন হ'ব পাৰে এইটো কি চোৱা ইয়াতে বীজৰ অংকুৰণ হৈছে সো ইয়াতে কি মানে ইয়াতে হিপা থাকিব হিপাবিলাক কি পোহৰৰ বিপৰীত দিশত আৰু কাণ্ডবিলাক কি পোহৰৰ দিশত গতি কৰিছে সো এইবিলাক কি পোহৰৰ দিশত এটো মনত ৰাখিবা পোহৰৰ দিশত ঠিক আছে সো কাণ্ডৰ গতিবিলাক কি পোহৰৰ দিশত পোহৰ আছে সূৰ্যৰ পৰা পোহৰ আহিছে সো সূৰ্যটো ধৰি লোৱা এটো উদ্দীপনা ঠিক আছে এই উদ্দীপনাৰ দিশত এটো গতি কৰিছে সো এটো হৈছে কি পোহৰানুবেগী আৰু কি উদ্দীপনাৰ বিপৰীত দিশতো হ'ব পাৰে যেনে কোৱা এতে এটো তোমাৰ কি হিপা ঠিক আছে হিপাবিলাক কি পোহৰৰ বিপৰীত দিশত গতি কৰে পোহৰৰ বিপৰীত দিশত ঠিক আছে সো পোহৰৰ দিশতো হ'ব পাৰে পোহৰৰ বিপৰীত দিশতো হ'ব পাৰে সো এইটো হৈছে কি তোমাৰ বৃদ্ধি নিৰ্ভৰশীল চলন সো উদ্ভিদৰ যি চলন মানে পোহৰৰ দিশত নাইবা পোহৰৰ বিপৰীত দিশত গতি কৰে তাক পোহৰানুবেগী চলন বুলি কোৱা হয় ইংৰাজী টাৰ্মটো মনত ৰাখিবা এটো ফটোট্ৰপিক কেতিয়াবা পৰীক্ষা দিয়ে ফটোট্ৰপিক কি এতিয়া তুমি যদি ইংৰাজী টাৰ্মবিলাক মনত নাৰাখা তেনেহলে অলপ দিগদাৰ হয় তুমি পোহৰানুবেগী পঢ়ি গলা তোমাক দিলে ফটোট্ৰপিক কি সো এতিয়া দিগদাৰ হৈ যাব সেইকাৰণে ইংৰাজী টাৰ্মবিলাক লগে লগে পঢ়ি যাবা সো ইয়াৰ উদাহৰণ আমি ল'ব পাৰো যে কাণ্ডৰ পোহৰৰ দিশত হোৱা গতি আৰু হিপাৰ পোহৰৰ বিপৰীত দিশত হোৱা গতি এইটো পোহৰানুবেগী চলন আৰু চোৱা ভূকেন্দ্ৰাবেগী চলন কি ভূকেন্দ্ৰাবেগী মানে তুমি ক'ব পাৰা এইটো মাধ্যাকৰ্ষণৰ লগত জড়িত বুলি ক'ব পাৰা সো মাধ্যাকৰ্ষণৰ দিশত আৰু মাধ্যাকৰ্ষণৰ বিপৰীত দিশত ঠিক আছে ভূমিৰ দিশত আৰু ভূমিৰ বিপৰীত দিশত এইটো ক'ব পাৰা সো এটো চোৱা হিপাটো কি ভূমিৰ দিশত অৰ্থাৎ মানে মাধ্যাকৰ্ষণৰ দিশত গতি কৰিছে সো এই কি ভূকেন্দ্ৰাবেগী চলনো কৰিছে ঠিক আছে সো যদি মাধ্যাকৰ্ষণৰ দিশত বা ভূকেন্দ্ৰৰ ফালে যদি কোনো চলন হয় তেনেহলে তাক ভূকেন্দ্ৰাবেগী চলন বুলি কোৱা হয় আৰু আমি কাণ্ডৰ গতিটোক ভূকেন্দ্ৰাবেগী চলন বুলি কম কাৰণ এইটো মাধ্যাকৰ্ষণৰ বিপৰীত দিশত এটা চোৱা পোহৰৰ দিশত কিন্তু মাধ্যাকৰ্ষণৰ বিপৰীত দিশত মাধ্যাকৰ্ষণ বা ভূকেন্দ্ৰৰ কি বিপৰীত দিশত হোৱা কাৰণে ইয়াক কি ভূকেন্দ্ৰাবেগী চলন বুলি কোৱা হয় আৰু কি হিপাক কি মাধ্যাকৰ্ষণৰ দিশত বা ভূকেন্দ্ৰৰ দিশত হোৱা কাৰণে ইয়াক ভূকেন্দ্ৰাবেগী চলন বুলি কোৱা হয় কথাটো মনত ৰাখিবা পোহৰানুবেগী আৰু ভূকেন্দ্ৰাবেগী অলপ এটা আনটোৰ বিপৰীত সো ইয়াতে পোহৰৰ দিশত গতি কৰে কাণ্ডবিলাক পোহৰৰ দিশত গতি কৰে সেইকাৰণে পোহৰানুবেগী ইয়াতে চোৱা কাণ্ডবিলাক ভূকেন্দ্ৰ বা মাধ্যাকৰ্ষণৰ বিপৰীত দিশত গতি কৰে সেইকাৰণে কাণ্ডবিলাক ভূকেন্দ্ৰাবেগী ঠিক তেনেদৰে হিপাৰ ক্ষেত্ৰত কি হিপাবিলাক পোহৰৰ বিপৰীত দিশত গতি কৰে সেইকাৰণে হিপাৰ গতিটো পোহৰানুবেগী আৰু কি হিপাৰ পোহৰৰ বিপৰীত দিশত চোৱা হিপাবোৰে কি পোহৰৰ বিপৰীত দিশত গতি কৰাৰ বাবে এইবোৰ কি পোহৰানুবেগী আৰু ভূকেন্দ্ৰাবেগীত আমি কম হিপাবোৰ ভূকেন্দ্ৰৰ দিশত নাইবা মাধ্যাকৰ্ষণৰ দিশত গতি কৰাৰ বাবে এইবিলাক ভূকেন্দ্ৰাবেগী সো পোহৰানুবেগী আৰু ভূকেন্দ্ৰাবেগী এটা আনটোৰ বিপৰীত আৰু জলানুবেগীটো মনত ৰাখিবা এইটো কি সো মানে পানী অৰ্থাৎ জলৰ দিশত হোৱা গতি ইয়াতে চোৱা এইটো যদি আমি এনেকৈ এটা টাব এনেকৈ যদি লৈ লওঁ সো এনেকৈ যদি টাব লৈ লওঁ আৰু ইয়াতে যদি আমি পানী দি দিওঁ এটা যদি পাত্ৰত আমি ইয়াতে পানী দি দিওঁ ইয়াতে যদি ছিদ্ৰ থাকে ঠিক আছে ওপৰত আমি এনেকৈ বালি দি দিলোঁ গোটেইখিনি আৰু ইয়াতে পানী দিছোঁ ঠিক আছে ইয়াতে পানী দিছোঁ আৰু ইয়াতে গোটেইখিনিত আমি বালি দি দিছোঁ গোটেইখিনি বালি পানীটো লাহে লাহে ওলাই থাকিব তেতিয়া কি এই যেটো হিপা আছে হিপা কি পানীৰ দিশত কি লাহে লাহে গতি কৰিব সো এইটো হৈছে কি জলানুবেগী চলন সো হাইড্ৰোট্ৰপিজম ঠিক আছে এইটো মনত ৰাখিবা পানী অৰ্থাৎ জলৰ দিশত হোৱা গতিক জলানুবেগী চলন বোলে আৰু এইটো হিপাৰ গতি ঠিক আছে হিপাৰ গতিটো জলানুবেগী গতি এতিয়া চোৱা কেমোট্ৰপিজম আন এটা আছে কি কেমোট্ৰপিজম সো কেমোট্ৰপিজম এইটো ইংৰাজীত কেমোট্ৰপিজমে কয় সো এইটো কি
ডিম্বকৰ দিশত পৰাগনলীৰ যিটো গতি এই গতিটোকে কেমট্ৰফিজিম বুলি কোৱা হয় এতিয়া ডিম্বকৰ দিশত পৰাগনলীৰ গতি চোৱা সপুষ্পক উদ্ভিদৰ ক্ষেত্ৰত ইহঁতে কি পুংজনন আৰু স্ত্ৰীজনন অংগ থাকে আমি নেক্সট চেপ্টাৰত এই বিষয়ে পাম সো ইয়াতে চোৱা এইটো হৈছে পৰাগনলী ঠিক আছে এই পৰাগনলীটো ইয়াতে ডিম্বক থাকে সো পৰাগনলীটো এনেকৈ ঘূৰি 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 এনেকৈ ডিম্বকৰ দিশত গতি কৰে পৰাগনলীটো ডিম্বকৰ দিশত গতি কৰে সো এই যিটো গতি এই গতিক কোৱা কেমট্ৰফিজিম বুলি কোৱা হয় ঠিক আছে সো এই কথাবিলাক মনত ৰাখিবা যে উদ্ভিদৰ চলন দুই ধৰণৰ আমি পালোঁ এটা হৈছে কি বৃদ্ধি অনিৰ্ভৰশীল চলন বা স্বতন্ত্ৰ চলন এটা হৈছে বৃদ্ধি নিৰ্ভৰশীল চলন যেটো বৃদ্ধি আৰু বিকাশৰ লগত জড়িত তাত আমি পালোঁ নীলাজী বনৰ পাতৰ চলন পালোঁ স্বতন্ত্ৰ চলন এটো কিয় হয় কাৰণ কি নীলাজী বনৰ পাত স্পৰ্শ কৰাৰ লগে লগে সো ইয়াৰ কোষৰ পানীৰ তাৰতম্যৰ যোগেদি এই চলনটো সংঘটিত হয় ঠিক আছে আৰু কি এটা বৃদ্ধি নিৰ্ভৰশীল চলনত আমি বিভিন্ন ধৰণৰ পালোঁ পোহৰানুবেগী চলন পালোঁ ভূকেন্দ্ৰাবেগী চলন পালোঁ জলানুবেগী চলন পালোঁ কেমট্ৰফিজিম আমি পালোঁ পৰীক্ষাত সোধে যে কেমট্ৰফিজিম কি এনেকৈ সোধে জলানুবেগী চলন কি ভূকেন্দ্ৰাবেগী চলন কি পোহৰানুবেগী চলন কি উদাহৰণ দিয়ে এনেদৰে পৰীক্ষাত দিব পাৰে তোমালোকে এই বস্তুখিনি ভালদৰে এবাৰ নোট কৰি লোৱা আৰু এবাৰ দুবাৰ চোৱা নিশ্চয় এইবিলাক ক্লিয়াৰ হৈ যাব ঠিক আছে এতিয়া আমি অধ্যয়ন কৰিম এই উদ্ভিদৰ হৰমোন সম্পৰ্কে উদ্ভিদৰ বিভিন্ন ধৰণৰ হৰমোন থাকে যেনেকুৱা অক্সিন জিবাৰেলিন সাইটোকাইনিন এপসাইচিক এসিড ইথিন সো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ হৰমোন থাকে হৰমোনবোৰ হৈছে এক ধৰণৰ ৰাসায়নিক দ্ৰব্য যিবিলাকৰ জৰিয়তে উদ্ভিদে কি বৃদ্ধি বিকাশ আৰু পৰিৱেশৰ লগত সমন্বয় ৰক্ষা কৰে সো বৃদ্ধি হয় বিকাশ আৰু পৰিৱেশ এই তিনিটা বস্তুৰ লগত সমন্বয় ৰক্ষা কৰে কি এই উদ্ভিদ হৰমোনবিলাকে সো যেনেকুৱা অক্সিন সো অক্সিনে কি ইহঁতৰ কিছুমান কাম আছে এইবিলাক পৰীক্ষাত আহে সো অক্সিন কি কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে চোৱা আৰু অক্সিন কি ক'ত থাকে এইটো কোষৰ অগ্ৰ মানে কাণ্ডৰ অগ্ৰ অংশত থাকে সাপোজ এইটো এটা উদ্ভিদ আছে সো এইটো এটা উদ্ভিদ আছে সো উদ্ভিদৰ একেবাৰে অগ্ৰ অংশত কাণ্ডৰ অগ্ৰ অংশত অক্সিনটো থাকিব ঠিক আছে এই অক্সিনে কি এই কাণ্ডটোক আগবঢ়াই লৈ যোৱাত কি কৰে সহায় কৰে সো উদ্ভিদৰ এই কাণ্ডটো কি আগবঢ়াই লৈ যায় আৰু চোৱা এই উদ্ভিদৰ কাণ্ড কি পোহৰৰ দিশত সদায় গতি কৰে এইটো আমি জানো ইয়াতো চোৱা যে কিছুমান এনেকুৱা উদ্ভিদৰ অংগ আছে যিবোৰ কি সাপোজ এইটো এটা উদ্ভিদ সো এইটো এটা উদ্ভিদ এনেকৈ উদ্ভিদটো কোষ বিভাজন হৈ থাকে ইয়াৰ অগ্ৰ অংশৰ কোষ বিভাজন হৈ থাকে এনেকৈ বৃদ্ধি হৈ থাকে এতিয়া চোৱা সাপোজ ইয়াৰ পৰা সূৰ্যটো ইয়াত আছে সো ইফালে পোহৰ পৰিছে ঠিক আছে তেতিয়া কি এই কি অক্সিনটো এই পোহৰ নপৰা অংশত কি হয় ইয়াৰ কি ব্যাপন ঘটে সো আৰু কি পোহৰ নপৰা অংশত ইয়াৰ গাঢ়তাটো বৃদ্ধি হৈ যায় বৃদ্ধি হৈ যোৱাৰ ফলত এই অগ্ৰ অংশটো কি এনেদৰে বেকা কৰি দিয়ে আৰু কি পোহৰৰ দিশত গতি কৰাত কি কৰে সহায় কৰে ঠিক আছে সো যেতিয়া পোহৰ নপৰা অংশলৈ এই অক্সিজেনটো ব্যাপন হয় তেতিয়া এই পোহৰ নপৰা অংশত অক্সিজেনৰ গাঢ়তাটো বাঢ়ি যায় আৰু সেই গাঢ়তা বাঢ়ি যোৱাৰ ফলত কি কাণ্ডটো পোহৰৰ দিশত কি হয় বেকা হৈ যায় সো এনেদৰে সো অক্সিজেনৰ ক্ৰিয়াবোৰ চলি থাকে খালি এইটো মনত ৰাখিবা ইয়াৰ কাম পৰীক্ষা দেয় যে অক্সিজেন কি ইয়াৰ কাম কি অক্সিজেন এবিধ সঞ্জীৱনী পদাৰ্থ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ ইয়াৰ কাম হৈছে কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে সো অক্সিজেন ক'ত পোৱা যায় অক্সিজেন উদ্ভিদৰ কাণ্ডৰ অগ্ৰ অংশত পোৱা যায় ঠিক আছে ইয়াক উদ্ভিদৰ ইয়াক কাণ্ডৰ অগ্ৰ অংশত পোৱা যায় এইটো মনত ৰাখিবা অগ্ৰ অংশত পোৱা যায় ঠিক আছে পোৱা যায় এই কথাটো মনত ৰাখিবা তাৰপিছত চোৱা জিবাৰেলিনে কি কৰে ই কাণ্ডৰ বৃদ্ধিত সহায় কৰে সো কাণ্ডবিলাক যে আছে কাণ্ডবিলাকৰ বৃদ্ধিত সহায় কৰে সো এইটো জিবাৰেলিন অক্সিজেন আৰু জিবাৰেলিনৰ কাম প্ৰায় একেই কিন্তু অক্সিজেনটো ক'ত থাকে কাণ্ডৰ অগ্ৰ অংশত থাকে ঠিক আছে সো আৰু জিবাৰেলিনে কি কৰে কাণ্ডৰ বাকি যিবিলাক অংগ আছে সো এইবোৰৰ কি বৃদ্ধিত কি কৰে সহায় কৰে আৰু সাইটোকাইনিনে কি কৰে কোষ বিভাজনত সহায় কৰে যদি কোষ বিভাজন নহয় তেনেহলে বৃদ্ধিটো হ'ব নোৱাৰিব সো কোষ বিভাজন হোৱাৰ ফলতে কি কাণ্ডৰ বৃদ্ধি আৰু বিকাশ চলি থাকে সো এই কোষ বিভাজন কামটো কোনে কৰে সাইটোকাইনিন নামৰ এবিধ সঞ্জীৱনী পদাৰ্থই কৰে ঠিক আছে আৰু চোৱা এপসাইচিক এসিডে কি কৰে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে যেনেকুৱা তেতিয়া উদ্ভিদৰ বৃদ্ধিত
বাধা নিদিলে কি কি প্ৰব্লেম হ'ব চোৱা উদ্ভিদটো এনেকৈ গৈ আছে এনেকৈ দেখোন ওপৰ ফালে গৈয়ে থাকিব সো এনেকুৱাটো হ'ব নোৱাৰে যে ওপৰ ফালে গৈয়ে থাকিব সো তাৰ কাৰণে কি প্ৰতিটো উদ্ভিদৰ নিয়ন্ত্ৰণ আৰু সমন্বয় ৰাখিবলৈ কি ইহঁতৰ বৃদ্ধিটো সঠিকভাৱে হ'ব লাগিব তো তাৰ কাৰণে কি এপসাইচিক এচিডে কি কৰে এই নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষা কৰে সো ইহঁতে কি বৃদ্ধিত বাধা দিয়ে সো কিমান ওখ হ'ব সেইটো এপসাইচিক এচিডে নিৰ্ধাৰণ কৰে সো আৰু তেনেকৈ তোমাৰ পাত ফল আদি যিবিলাক সৰি পৰা কাম আছে এই কামবিলাক এপসাইচিক এচিডে নিয়ন্ত্ৰণ কৰে সো তোমালোকক কেতিয়াবা পৰীক্ষাত সোধে যে পাত সৰি পৰাত কোনটো সঞ্জীৱনী পদাৰ্থই অৰিহণা যোগায় এইটো হৈছে কি এপসাইচিক এচিড আৰু ইথিনে কি কৰে ফল পকোৱাত কি কৰে আমাক সহায় কৰে সো এই গছত সহায় কৰে কেতিয়াবা এইটো কৃত্ৰিমভাৱে আমি এই কামটো কৰোঁ কেতিয়াবা কৃত্ৰিমভাৱে দেখা যায় ফল পকোৱা ইথিনৰ জৰিয়তে কৰা হয় আৰু কি উদ্ভিদৰ ভিতৰত যিটো প্ৰাকৃতিকভাৱে যিটো ফল পকে এইটো ইথিনে এই কামটো সম্পন্ন কৰে এইখিনিতে চোৱা এই সঞ্জীৱনী পদাৰ্থৰ যিবিলাক কাৰ্য আছে এইবিলাক পৰীক্ষাত আহে যে কোষৰ অগ্ৰ অংশ ডাঙৰ আৰু দীঘল হোৱাত কোনটো সঞ্জীৱনী পদাৰ্থই অৰিহণা যোগায় এইটো হৈছে অক্সিন সো অক্সিন ক'ত থাকে উদ্ভিদৰ অগ্ৰ অংশত থাকে সো এবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ যেনেকুৱা জিবাৰেলিনে কি কৰে কাণ্ডৰ বৃদ্ধিত সহায় কৰে সাইটোকাইনিনে কি কৰে কোষ বিভাজনত সহায় কৰে আৰু এপসাইচিক এচিডে কি কৰে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে ঠিক আছে যেনে ফল বা পাত সৰি পৰাত কি কৰে এপসাইচিক এচিডে অৰিহণা যোগায় আৰু ইথিনে কি কৰে ফল পকাত সহায় কৰে সো এনেদৰে এই সঞ্জীৱনী পদাৰ্থৰ কাৰ্যবিলাক তোমালোকে মনত ৰাখিবা এইখিনিতে এটা প্ৰশ্ন হ'ব পাৰে এইটো হৈছে কি কাণ্ডৰ যি কোমলীয়া আগ আছে সো এই কাণ্ডৰ কোমলীয়া আগৰ যিটো গতি আৰু অলপ আগতে যিটো পালোঁ নীলাজী বনৰ পাতৰ চলন আৰু কাণ্ডৰ কোমলীয়া আগৰ গতিৰ মাজত পাৰ্থক্য কি চোৱা আমি ইয়াতে পাইছোঁ কি কাণ্ডৰ কোমলীয়া আগৰ গতিটো কাৰ দ্বাৰা সম্পন্ন হয় এইটো চোৱা অক্সিন নামৰ এবিধ সঞ্জীৱনী পদাৰ্থৰ দ্বাৰা সম্পন্ন হয় কিন্তু পাৰ্থক্য তোমালোকে এনেকৈ লিখিবা যে নীলাজী বনৰ পাতৰ চলনটো এইটো হৈছে তোমাৰ বৃদ্ধি অনিৰ্ভৰশীল চলন বা স্বতন্ত্ৰ চলন আৰু তোমাৰ কাণ্ডৰ কোমলীয়া আগৰ যিটো চলন এইটো হৈছে কি তোমাৰ বৃদ্ধি নিৰ্ভৰশীল চলন আৰু নীলাজী বনৰ পাতৰ চলনটো তোমাৰ ক্ষিপ্ৰ বা দ্ৰুত গতিত হয় আৰু এই কাণ্ডৰ কোমলীয়া আগৰ যিটো চলন এইটো কি মন্থৰ আৰু কি নীলাজী বনৰ পাতৰ চলনটো এইটো পোহৰ অনুভূতিৰ প্ৰতি কোনো সঁহাৰি নিদিয়ে ঠিক আছে আৰু কি নীলাজী বনৰ পাতৰ চলনটো কি পোহৰ আনুবেগী চলন ঠিক আছে এনেদৰে ক'ব পৰা আৰু যিটো নীলাজী বনৰ পাতৰ চলন কি এইটো পোহৰ আনুবেগী চলন নহয় আনহাতে আৰু তোমালোকে ক'ব পাৰা এইটো কি নীলাজী বনৰ পাতৰ চলনটো এইটো দিশৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই ঠিক জাষ্ট উদ্দীপনাৰ প্ৰতি সঁহাৰি দিয়ে কিন্তু কাণ্ডৰ কোমলীয়া আগৰ যিটো চলন এই চলনটো কি এই উদ্দীপনাৰ দিশত হোৱা চলন সো এনেদৰে তোমালোকে বিভিন্ন পাৰ্থক্য লিখিব পাৰা আৰু প্ৰশ্ন হ'ব পাৰে এইটো হৈছে কি নীলাজী বনৰ যিটো পাতৰ চলন এই আৰু আমাৰ ভৰিৰ চলনৰ মাজত পাৰ্থক্য কি ঠিক আছে সো এইটো নীলাজী বনৰ পাতৰ চলন চোৱা ইয়াতে নীলাজী বনৰ পাতৰ চলন ঠিক আছে পাতৰ চলন আৰু আমাৰ কি ভৰিৰ চলন এই দুটাৰ মাজত যদি আমি পাৰ্থক্য লিখিব খোজো এক নম্বৰত চোৱা নীলাজী বনৰ পাতৰ চলনটো এইটো কি আমি প্ৰতিক্ৰিয়া বুলি ক'ব পাৰোঁ এইটো কি প্ৰতিক্ৰিয়া ঠিক আছে এইটো এটা প্ৰতিক্ৰিয়া তো নীলাজী বনৰ পাতৰ চলনটো এটা প্ৰতিক্ৰিয়া আৰু ভৰিৰ চলনটো এটা ঐচ্ছিক ক্ৰিয়া ঠিক আছে ভৰিৰ চলনটো এটা ঐচ্ছিক ক্ৰিয়া সো 2 নম্বৰত আমি লিখিব পাৰোঁ নীলাজী বনৰ পাতৰ চলনটো এইটো এটা বৈদ্যুতিক ৰাসায়নিক প্ৰেৰণাৰ জৰিয়তে প্ৰবাহিত হয় এইটো কি বৈদ্যুতিক ৰাসায়নিক প্ৰেৰণাৰ জৰিয়তে প্ৰবাহিত হয় প্ৰেৰণাৰ দ্বাৰা প্ৰবাহিত হয় আৰু কি ভৰিৰ চলনটো কি এইটো তোমালোকে জানা বৈদ্যুতিক প্ৰেৰণাৰ জৰিয়তে প্ৰবাহিত হয় ঠিক আছে এইটো কি বৈদ্যুতিক প্ৰেৰণাৰ দ্বাৰা আমি ক'ব পাৰোঁ এইটো প্ৰভাৱিত হয় আৰু কি নীলাজী বনৰ পাতৰ চলনত হৰমন জড়িত হৈ থাকে 3 নম্বৰ এই কি হৰমন
হরমোনৰ জড়িত হৈ থাকে আৰু ইয়াতে 3 নম্বৰত তুমি লিখিব পাৰা কি ইয়াতে কি স্নায়ু জড়িত হৈ থাকে নীলাজী বনৰ ভৰিৰ চলনত কি স্নায়ু জড়িত হৈ থাকে আৰু নীলাজী বনৰ পাতত কি ইয়াতে বিশেষ কোনো কোষ নাথাকে আৰু ইয়াত ভৰিৰ চলনত কি বিশেষ কিছুমান কোষ ইয়াত জড়িত হৈ থাকে পেশী কোষ জড়িত হৈ থাকে ঠিক আছে আৰু ইয়াত কি কোনো ধৰণৰ কোষ ইয়াত জড়িত হৈ নাথাকে সো এনেকুৱা ধৰণৰ নীলাজী বনৰ পাতৰ চলন আৰু ভৰিৰ চলনৰ পাৰ্থক্য তোমালোকে লিখিব পাৰা এই নীলাজী বনৰ পাতৰ চলনৰ পৰা পৰীক্ষাত কোশ্চিন আহে সো আমি পাইছো কি নীলাজী বনৰ পাতৰ চলনটো এটো ৰাসায়নিক তোমাৰ প্ৰেৰণাৰ জৰিয়তে প্ৰবাহিত হয় ঠিক আছে ৰাসায়নিক প্ৰেৰণা পাইছো এটো ৰাসায়নিক প্ৰেৰণা ঠিক আছে ৰাসায়নিক প্ৰেৰণা সো ইয়াতে চোৱা আমি পাইছো কি নীলাজী বনৰ পাতৰ চলন কি যেতিয়া আমি স্পৰ্শ কৰো ই জাপ খাই যায় ইয়াৰ কাৰণটো হৈছে কি এই পানীৰ গাঢ়তাৰ তাৰতম্য সো পানীৰ গাঢ়তাৰ তাৰতম্য এই পানীৰ গাঢ়তা কোষৰ মাজত যেটো পানীৰ গাঢ়তা আছে এই পানীৰ গাঢ়তাৰ তাৰতম্য কি এই ৰাসায়নিক প্ৰেৰণাৰ জৰিয়তে ইহতে কি এই চলনটো সংঘটিত হয় পানীৰ গাঢ়তাৰ তাৰতম্য ইয়াতে ৰসায়ন জড়িত হৈ থাকে ঠিক আছে বৈদ্যুতিক ৰাসায়নিক মাধ্যমৰ জৰিয়তে এই এটা কোষৰ পৰা আন এটা কোষত এই পানীৰ তাৰতম্যৰ ভাৰসাম্য ইহতে ৰক্ষা কৰি চলে সো বৈদ্যুতিক প্ৰেৰণাৰ এই মাধ্যমৰ জৰিয়তে যেহেতু এটো সংঘটিত হয় সো সেইকাৰণে আমি স্পৰ্শ কৰাৰ লগে লগে কি এই নীলাজী বনৰ যেটো পাত আছে এই পাতটো কি জাপ খাই যায় কাৰণ যত আমি স্পৰ্শ কৰো সেই তাৰ গাত লাগি থকা যিবিলাক কোষ এটো স্লথ হৈ পৰাৰ কাৰণে কি তাত পানীৰ গাঢ়তা কমি যায় আৰু কি পাতটো জাপ খাই যায় সো এটো কি বৈদ্যুতিক ৰাসায়নিক প্ৰেৰণাৰ জৰিয়তে সেইকাৰণে নীলাজী বনৰ পাতৰ চলনটো সংঘটিত হয় সো আৰু যেটো আমাৰ ভৰিৰ চলন আছিল এটো তোমাৰ বৈদ্যুতিক প্ৰেৰণাৰ জৰিয়তে যেহেতু আমি জানো ইয়াতে যেনেকুৱা এই আমি পাইছিলো নহয় তোমাৰ এই নিউৰন সো নিউৰনৰ জৰিয়তে ইহতে বৈদ্যুতিক প্ৰেৰণাবোৰ প্ৰবাহিত হয় বৈদ্যুতিক প্ৰেৰণা আৰু এইবোৰ তোমাৰ আছিল কি ডেনড্ৰাইট আমি পাইছিলো এইবিলাক সো ইয়াতে তোমাৰ কোষ কেন্দ্ৰ থাকে এইবিলাক ডেনড্ৰাইট আৰু ইয়াতে সব মায়োলিন আৱৰণ থাকে আৰু এইখিনিক তোমাৰ দেহকোষ বুলি কয় দেহকোষ আৰু এইটো চোৱা এইটো কি এক্সন আৰু এইবিলাক কি ডেনড্ৰাইট ঠিক আছে সো এইটো হৈছে স্নায়ু কোষ বা নিউৰন সো নিউৰনে কি ইহতে বৈদ্যুতিক প্ৰেৰণাৰ জৰিয়তে এই বাৰ্তাবোৰ প্ৰেৰণ কৰে যেটো আমাৰ ভৰিৰ চলন আছিল এই বাৰ্তাবোৰ চোৱা তোমাৰ এই পেশী কোষৰ পৰা বাৰ্তা গ্ৰহণ কৰে সো পেশী কোষৰ পৰা বাৰ্তা গ্ৰহণ কৰে সো ডেনড্ৰাইটে পেশী কোষৰ পৰা বাৰ্তা গ্ৰহণ কৰে আৰু এক্সনৰ জৰিয়তে কি প্ৰান্তীয় শাখাত প্ৰেৰণ কৰে আৰু এই প্ৰান্তীয় শাখাৰ পৰা আন এটা স্নায়ু কোষলৈ কি গুচি যায় সো এনেদৰে গৈ মস্তিষ্কত গৈ পায় এই যে ডেনড্ৰাইটে যে পেশী কোষৰ পৰা বাৰ্তাটো যে লাভ কৰে সো পেশী কোষ সাপোজ এইটো ধৰি লৈছো এইটো কি পেশী কোষ ঠিক আছে এইটো হৈছে পেশী কোষে চলনৰ জৰিয়তে বাৰ্তাবোৰ ইহতে আকৌ এই তোমাৰ ইন্দ্ৰিয় যিবিলাক ইন্দ্ৰিয় আছে আমাৰ এই ইন্দ্ৰিয়ৰ প্ৰতিটো ইন্দ্ৰিয়ত কিছুমান বিশেষ ধৰণৰ পেশী কোষ থাকে এই পেশী কোষবোৰে বাৰ্তাবোৰ গ্ৰহণ কৰে সো এই পেশী কোষবোৰেও তেতিয়া কি চলন লাভ কৰে ঠিক আছে আৰু এই চলন কিয় লাভ কৰে কাৰণ এই কোষৰ ভিতৰত মানুহৰ ক্ষেত্ৰত কোষৰ ভিতৰত কিছুমান প্ৰটিন থাকে যেতিয়া এই বাৰ্তাবোৰ লাভ কৰে তেতিয়া এই প্ৰটিন অনুবোৰ কি নতুন শৃংখলৰ কাৰণে এইবিলাক সৰু হৈ যায় আৰু তেতিয়া এটা চলন লাভ কৰে আৰু এই চলনৰ ফলত কি ইহতে বাৰ্তাবোৰ তেতিয়া ইকে গ্ৰহণ কৰে আৰু কি তেতিয়া ডেনড্ৰাইটে সেই পেশী কোষৰ পৰা আকৌ এই বাৰ্তাবোৰ লৈ লয় আৰু এটো স্নায়ু প্ৰেৰণাৰ জৰিয়তে এই বাৰ্তাবোৰ প্ৰবাহিত হয় আৰু এটো এটা স্নায়ু কোষে আন এটা স্নায়ু কোষৰ কি কয় এক্সনে এটা স্নায়ু কোষৰ পৰা আন এটা স্নায়ু কোষলৈ বাৰ্তা প্ৰেৰণ কৰে আৰু এই যেটো দুটা স্নায়ু কোষৰ মাজৰ যেটো অন্তৰ্বৰ্তী স্থান ইয়াক কি কয় সাইনেপ্স বুলি কোৱা হয় সাইনেপ্স ঠিক আছে সাইনেপ্স এইটো কথা মনত ৰাখিবা
যে সাইনেপস কি, ইয়াৰ কাম কি? সাইনেপস হৈছে দুটা স্নায়ুকোষৰ মাজৰ অন্তৰ্বৰ্তী স্থান। ইয়াৰ কাম হৈছে এটা স্নায়ুকোষৰ পৰা আন এটা স্নায়ুকোষলৈ স্নায়ু বাৰ্তা বা স্নায়ু প্ৰেৰণ কৰা। ঠিক আছে, এইটো হৈছে সাইনেপসৰ কাম। প্ৰাণীসমূহে কেনেদৰে স্নায়ুতন্ত্ৰৰ জৰিয়তে নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষা কৰে সেই বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিছোঁ। তোমালোকে এইটো গমে পাইছা যে নিউৰনৰ জৰিয়তে ইহঁতে নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষা কৰে। তাৰ উপৰিও প্ৰাণীসমূহে কিন্তু হৰমনৰ জৰিয়তেও নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষা কৰে। ঠিক আছে, বিভিন্ন ধৰণৰ প্ৰাণী হৰমন আছে, যেনেকুৱা নিখৰণ হৰমন, দেহবৰ্ধনকাৰী হৰমন, থাইৰক্সিন হৰমন, পেৰা হৰমন, থাইমোচিন, এড্ৰিনেলিন হৰমন, ইনচুলিন হৰমন, টেষ্টষ্টেৰন, ইষ্ট্ৰজেন, এই আটাইবোৰ হৈছে প্ৰাণী হৰমন। এই প্ৰাণী হৰমনসমূহ আমাৰ দেহৰ কিছুমান অন্তঃস্ৰাৱী গ্ৰন্থৰ নিখৰণ হয়, যেনেকুৱা চোৱা এই নিখৰণ হৰমন এইটো হাইপোথেলামাছ নামৰ এবিধ অন্তঃস্ৰাৱী গ্ৰন্থিৰ পৰা নিখৰণ হয়। দেহবৰ্ধনকাৰী পিটুইটাৰী গ্ৰন্থিৰ পৰা নিখৰণ হয়, যাক মাষ্টাৰ্ড গ্ৰন্থি বুলিও কোৱা হয়। ইহঁতৰ আমি কামত পাম। এই পিটুইটাৰী গ্ৰন্থিয়ে বেলেগ বেলেগ যিবিলাক গ্ৰন্থি আছে এইবোৰ গ্ৰন্থিৰ পৰা হৰমন নিখৰণত কি কৰে উদ্দীপনা যোগায়, সেইকাৰণে ইয়াক মাষ্টাৰ্ড গ্ৰন্থি বুলিও কোৱা হয়। তাৰপিছত থাইৰয়েড গ্ৰন্থিয়ে থাইৰক্সিন হৰমন নিখৰণ কৰে, পেৰাথাইৰয়েড গ্ৰন্থিয়ে পেৰা হৰমন, থাইমাছ গ্ৰন্থিয়ে থাইমোচিন হৰমন নিখৰণ কৰে, অধিবৃক্ক গ্ৰন্থিয়ে এড্ৰিনেলিন হৰমন নিখৰণ কৰে, অগ্নাশয় গ্ৰন্থিয়ে ইনচুলিন হৰমন নিখৰণ কৰে। এতিয়া শুক্ৰাশয় এইটো ল'ৰাৰ ক্ষেত্ৰত থাকে, শুক্ৰাশয় পুৰুষৰ ক্ষেত্ৰত থাকে, কি টেষ্টষ্টেৰন হৰমন নিখৰণ কৰে। আৰু অগ্নাশয় গ্ৰন্থিয়ে কি ইষ্ট্ৰজেন হৰমন নিখৰণ কৰে। এনেদৰে বিভিন্ন গ্ৰন্থিয়ে বিভিন্ন হৰমন নিখৰণ কৰে। চোৱা, মই ইয়াতে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে চোৱা, হাইপোথেলামাছ আমাৰ ক'ত থাকে? এই যে মস্তিষ্কত থাকে। চোৱা, মস্তিষ্কত এই যে নাম্বাৰ 1, মই নাম্বাৰিং কৰিছোঁ। ইয়াতে চোৱা নাম্বাৰ 1, ইয়াতে চোৱা নাম্বাৰ 1, এইটো হৈছে হাইপোথেলামাছ। ক'ত থাকে? মস্তিষ্কত থাকে। ঠিক আছে, আৰু চোৱা ইয়াতে 2 নম্বৰটো কি আছে? পিটুইটাৰী গ্ৰন্থি। চোৱা, এই গ্ৰন্থিটো ক'ত থাকে? এই যে এইখিনি মানত থাকে। ঠিক আছে, এইটো তোমাৰ পশ্চাৎ মস্তিষ্কৰ অংশ হয়, য'ত কি থাকে? এই পিটুইটাৰী গ্ৰন্থিটো থাকে, যি কি দেহবৰ্ধনকাৰী হৰমন নিখৰণ কৰে। চোৱা, আৰু 3 নম্বৰত কি আছে? এইটো ডিঙি। চোৱা, এইটো ডিঙি দেখুওৱা হৈছে। ইয়াত কি থাইৰয়েড গ্ৰন্থিটো এই ডিঙিত থাকে। ঠিক আছে, ই কি থাইৰক্সিন হৰমন নিখৰণ কৰে। আৰু কোৱা পেৰাথাইৰয়েড গ্ৰন্থি, এই থাইৰয়েড গ্ৰন্থিৰ ওচৰতে থাকে তলত, এইটো হৈছে 4 নম্বৰ। ইয়াতে 4 নম্বৰ পেৰাথাইৰয়েড এইটো গ্ৰন্থি ডিঙিত থাকে। আৰু এইটো হৃদযন্ত্ৰ ঠিক ওচৰতে চোৱা তোমাৰ থাইমাছ গ্ৰন্থি থাকে। থাইমাছ গ্ৰন্থি কি থাইমোচিন হৰমন নিখৰণ কৰে। তাৰপিছত চোৱা এই নাম্বাৰ 6 নম্বৰটো কি আছে? ইয়াতে চোৱা অধিবৃক্ক। এইটো অধিবৃক্ক তোমালোকে জানা, এইটো এই দুটা হৈছে কিডনি মানে বৃক্ক। চ' বৃক্কৰ ওপৰত থাকে, এইটো হৈছে অধিবৃক্ক। চ' ই কি কৰে? এড্ৰিনেলিন হৰমন নিখৰণ কৰে। তাৰপিছত চোৱা অগ্নাশয় তোমালোকেতো জানাই, এইটো তোমাৰ ইনচুলিন হৰমন নিখৰণ কৰে। অগ্নাশয়টো আমি আগতে পাইছোঁ, পাচনতন্ত্ৰৰ ক্ষেত্ৰত আমি পাইছোঁ অগ্নাশয়। ই কি ইনচুলিন হৰমন নিখৰণ কৰে। আৰু চোৱা শুক্ৰাশয়, এইটো পুৰুষ বা ল'ৰাৰ ক্ষেত্ৰত এইটো যৌন হৰমন হয়। এইটো এই যে এই তলত দুটা দেখুওৱা হৈছে, এইটো হৈছে তোমাৰ নাম্বাৰ 8। এইটো শুক্ৰাশয় গ্ৰন্থিয়ে কি টেষ্টষ্টেৰন হৰমন নিখৰণ কৰে। অগ্নাশয় গ্ৰন্থি কি এইটো ছোৱালীৰ ক্ষেত্ৰত ইষ্ট্ৰজেন হৰমন নিখৰণ কৰে। চোৱা, এই দুটা, এই যে এইফালৰ দুটা হৈছে এইটো অগ্নাশয় গ্ৰন্থি, ই কি ইষ্ট্ৰজেন হৰমন নিখৰণ কৰে। চ' এতিয়া চোৱা, এই গ্ৰন্থিবোৰে যে হৰমন নিখৰণ কৰে, এই গ্ৰন্থিবোৰে হৰমন নিখৰণৰ জৰিয়তে আমাৰ দেহত ৰাসায়নিক সমন্বয়, ঠিক আছে, আমাৰ দেহত কি ৰাসায়নিক সমন্বয় ৰক্ষা কৰে। তোমালোকে কেতিয়াবা পৰীক্ষাত আহে যে প্ৰাণীসমূহে ৰাসায়নিক সমন্বয় কেনেদৰে ৰক্ষা কৰে। প্ৰাণীসমূহে ইহঁতৰ দেহত উৎপন্ন হোৱা হৰমনৰ জৰিয়তে কি ৰাসায়নিক সমন্বয় ৰক্ষা কৰে। চ' এতিয়া চোৱা, কোনটো হৰমনে কি কাম কৰে সেই বিষয়ে আমি এতিয়া অধ্যয়ন কৰিম। চোৱা, আমি জানো হাইপোথেলামাছে কি নিখৰণ হৰমন নিখৰণ কৰে। এইটো কি অন্যান্য গ্ৰন্থিৰ পৰা হৰমন নিখৰণৰ ক্ৰিয়া, হৰমন কি নিখৰণ নিয়ন্ত্ৰণ কৰে। এই কি অন্যান্য গ্ৰন্থিয়ে কিমান পৰিমাণৰ হৰমন নিখৰণ কৰিব সেইটো কি কৰে নিয়ন্ত্ৰণ কৰে। তাৰপিছত চোৱা পিটুইটাৰী গ্ৰন্থিক চোৱা দেহ বৰ্ধনকাৰী হৰমন নিখৰণ কৰে। ই কি দেহৰ বৰ্ধন আৰু বিকাশত সহায় কৰে। ঠিক আছে, এই হৰমনবিধে কি কৰে
দেহৰ বৰ্ধন আৰু বিকাশত সহায় কৰে চোৱা আমি যে কিমান পৰিমাণৰ দীঘল হ'ম কিছুমান মানুহ আছে চাপৰ কিছুমান আছে দীঘল সো এই বস্তুটো মানে কোনে নিৰ্ধাৰণ কৰে এই দেহ বৰ্ধনকাৰী হৰমনে নিৰ্ধাৰণ কৰে আৰু এই দেহ বৰ্ধনকাৰী হৰমন নিঃসৰণ কোনে কৰে পিটুইটাৰী গ্ৰন্থিয়ে কৰে ঠিক আছে সো আৰু এতে চোৱা বাল্যকালত যদি এইবিধ হৰমনৰ নিঃসৰণ যদি কম হয় তেনেহলে মানুহ বাওনা হয় ইমান সৰু সৰু মানুহ দেখা পাব না বয়সত বহুত ডাঙৰ কিন্তু চাপৰ বাওনা আকৃতিৰ বহুতো মানুহ আছে একচুয়ালি এই মানুহবোৰ কি ইহঁতে এই দেহ বৰ্ধনকাৰী যেটো হৰমন এই হৰমন ইহঁতৰ নিখৰণ ঠিকমতে হোৱা নাই সেইকাৰণে ইহঁত বাওনা হৈছে আৰু কিছুমান মানুহ এনেকুৱা আছে বহুত দীঘল হয় ঠিক আছে তোমালোকে অমিতাভ বচ্চনৰ কথা মনত কৰা সো ইমান দীঘল মানুহ ঠিক আছে সো ইয়াৰ কি দেহ বৰ্ধনকাৰী হৰমনটো নিখৰণ বেছি হৈছিল সেইকাৰণে তেওঁ দীঘল হৈছে ঠিক আছে সো এই কথাটো মনত ৰাখিবা যে মানুহৰ যেটো বাওনা হয় এই বাওনা হোৱা গুণটো কোনটো হৰমনে নিৰ্ধাৰণ কৰে দেহ বৰ্ধনকাৰী হৰমনে নিৰ্ধাৰণ কৰে আৰু কি কোনটো গ্ৰন্থিয়ে এই দেহ বৰ্ধনকাৰী হৰমন নিঃসৰণ কৰে এটো পিটুইটাৰী গ্ৰন্থিয়ে দেহ বৰ্ধনকাৰী হৰমন নিঃসৰণ কৰে পিটুইটাৰী গ্ৰন্থি কি মাষ্টাৰ্ড গ্ৰন্থি বুলিও কোৱা হয় কাৰণ বাকি যিমানবোৰ গ্ৰন্থি আছে এই তলৰ যিমানবোৰ গ্ৰন্থি আছে এই সকলোবোৰ গ্ৰন্থিক কি হৰমন নিঃসৰণৰ কাৰণে কি উদ্দীপনা যোগায় সেইকাৰণে ইয়াক মাষ্টাৰ্ড গ্ৰন্থি বুলিও কোৱা হয় সো ইয়াতে থাইৰয়েড গ্ৰন্থি কি থাইৰক্সিন হৰমন নিঃসৰণ কৰে এই থাইৰক্সিন হৰমন নিঃসৰণৰ কাৰণে আমাৰ দেহত কি আয়োডিনৰ প্ৰয়োজন এই কথা মনত ৰাখিবা সো থাইৰক্সিন হৰমন নিঃসৰণৰ কাৰণে কি আয়োডিনৰ প্ৰয়োজন আমাৰ খাদ্যত আমি যে নিমখ খাওঁ সেইকাৰণে নিমখটো আয়োডিনযুক্ত নিমখ খাব লাগে ঠিক আছে সো যদি আমাৰ শৰীৰত আয়োডিনৰ অভাৱ হয় তেনেহলে ই কি থাইৰক্সিন হৰমন নিঃসৰণ ই কি ভালদৰে কৰিব নোৱাৰিব তেনেহলে আমাৰ শৰীৰত বিভিন্ন প্ৰবলেম হ'ব চোৱা এতে কি এই থাইৰক্সিন হৰমনে কি কাৰ্বোহাইড্ৰেট প্ৰটিন আৰু চৰ্বিৰ বিপাকীয় ক্ৰিয়াসমূহ নিয়ন্ত্ৰণ কৰে এই কথাটো মনত ৰাখিবা এই কি কাৰ্বোহাইড্ৰেট চৰ্বি তাৰপিছত প্ৰটিনৰ বিপাকীয় ক্ৰিয়া যিমান আমাৰ শৰীৰত হয় এই সকলোবিলাক থাইৰক্সিন হৰমনে নিয়ন্ত্ৰণ কৰে এতিয়া চোৱা এই যেটো মই আয়োডিনৰ কথা ক'লো যদি আয়োডিনৰ পৰিমাণ যদি আমাৰ শৰীৰত কমি যায় তেনেহলে থাইৰক্সিন হৰমন নিৰ্দিষ্ট পৰিমাণে কি নিঃসৰণ কৰিব নোৱাৰিব আৰু তেতিয়া কি আমাৰ গৰল ৰোগ হ'ব ঠিক আছে সো মানুহৰ যে গৰল ৰোগ হয় ডিঙিটো উফন্দি ওঠে তাক গৰল ৰোগ হোৱা বুলি কোৱা হয় আৰু সেই গৰল ৰোগটো কি থাইৰক্সিন হৰমনৰ অভাৱত হয় আৰু থাইৰক্সিন হৰমনৰ অভাৱ কিয় হয় তাৰ আয়োডিনৰ যদি আমাৰ শৰীৰত অভাৱ হয় তেনেহলে থাইৰয়েড গ্ৰন্থিয়ে থাইৰক্সিন হৰমন নিঃসৰণ কৰিব নোৱাৰে ঠিকমতে নিঃসৰণ কৰিব নোৱাৰে সেইকাৰণে আয়োডিনৰ অভাৱত কি আমাৰ গৰল ৰোগ হোৱা দেখা যায় ইয়াৰ কাৰণটো হৈছে কি থাইৰক্সিন হৰমনৰ অভাৱ থাইৰয়েড গ্ৰন্থিয়ে থাইৰক্সিন হৰমন নিঃসৰণৰ কাৰণে আয়োডিনৰ প্ৰয়োজন আৰু যথোপযুক্ত পৰিমাণৰ আয়োডিন যদি আমাৰ শৰীৰত নাথাকে তেনেহলে আমাৰ ডিঙিটো উফন্দি উঠে যাক আমি গৰল ৰোগ হোৱা বুলি কোৱা হয় চোৱা ইয়াতে 3 নম্বৰটো চোৱা থাকে ডিঙিত থাকে সো সেইকাৰণে ডিঙিটো উফন্দি উঠে গৰল ৰোগ তাত হয় ঠিক আছে তাৰপিছত চোৱা পেৰাথাইৰয়েড কি ই কি পেৰা গ্ৰন্থি নিঃসৰণ কৰে আৰু ই কি ক্যালসিয়াম আৰু ফসফৰাছৰ বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণ কৰে এই কথাটো মনত ৰাখিবা ক্যালসিয়াম আৰু ফসফৰাছৰ বিপাকীয় ক্ৰিয়া নিয়ন্ত্ৰণ কৰে আৰু থাইমাছে কি থাইমোসিন হৰমন নিঃসৰণ কৰে ই কি এন্টিবডি উৎপাদনত সহায় কৰে অধিবৃক্ক গ্ৰন্থিয়ে কি এড্ৰিনেলিন হৰমন নিঃসৰণ কৰে এটো ভেৰি ইম্পৰ্টেন্ট অধিবৃক্ক গ্ৰন্থিয়ে এড্ৰিনেলিন হৰমন নিঃসৰণ কৰে ই কি কৰে ৰক্তচাপ হৃদয় স্পন্দন আৰু হখন আদি নিয়ন্ত্ৰণ কৰে সো এতে মই হৃদযন্ত্ৰৰ এটা ছবি আঁকি দিছো আমাৰ হৃদযন্ত্ৰৰ যদি স্পন্দন হৈ থাকে ধপ ধপ কৰি থাকে এইটো কোনে নিয়ন্ত্ৰণ কৰে এইটো কি এড্ৰিনেলিন হৰমনে নিয়ন্ত্ৰণ কৰে চোৱা আৰু কি ৰক্তচাপ এই যে ব্লাড প্ৰেছাৰ কিছুমান মানুহৰ চোৱা এনে প্ৰেছাৰ হাই থাকে ল থাকে ঠিক আছে বহুত মানুহ তোমালোকে চাবা নৰ্মেল মানুহৰ কি 80/120 তোমালোকে জানা এটো নৰ্মেল মানুহৰ কি 80/120 ব্লাড প্ৰেছাৰ থাকে ঠিক আছে এই 80/120 এই যে ব্লাড প্ৰেছাৰ ৰক্তচাপ এটো কোনে নিয়ন্ত্ৰণ কৰে এড্ৰিনেলিন হৰমনে নিয়ন্ত্ৰণ কৰে আৰু এড্ৰিনেলিন হৰমন কোনে নিঃসৰণ কৰে এটো অধিবৃক্ক গ্ৰন্থিয়ে নিঃসৰণ কৰে আৰু অধিবৃক্ক গ্ৰন্থি কত থাকে সো আছে নাম্বার 6 ইয়াতে সো আছে নাম্বার 6 টো ইয়াতে কত আছে এই যে দুটা বৃক্ক আছে বৃক্কৰ এই ওপৰত অধিবৃক্ক গ্ৰন্থিটো থাকে ঠিক আছে এইটো কথা ভালদৰে মনত ৰাখিবা আৰু চোৱা এই কি আৰু কি হখনো নিয়ন্ত্ৰণ কৰে আমাৰ যেটো হখন এইটো যেটো ৰেসপিৰেশন কয় এই ৰেসপিৰেশন এই কি এড্ৰিনেলিন গ্ৰন্থিয়ে নিয়ন্ত্ৰণ কৰে ঠিক আছে সো এই কথাটো মনত ৰাখিবা আৰু চোৱা অগ্নাশয় গ্ৰন্থি কি ইনসুলিন হৰমন নিঃসৰণ কৰে
এইটোও ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ ক্লাছ 10ৰ কাৰণে সো ইনসুলিন হৰমনটো খুৱাই কি তেজত গ্লুকোজৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে ইনসুলিন হৰমনে কি তেজত গ্লুকোজৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰাখে আমাৰ শৰীৰৰ প্ৰত্যেকজন মানুহৰ শৰীৰৰ তেজত কি গ্লুকোজৰ পৰিমাণ নিয়ন্ত্ৰিত হৈ থাকে যদি গ্লুকোজৰ পৰিমাণ বাঢ়ি যায় তেনেহলে সেই মানুহজনক ডায়াবেটিস হোৱা বুলি কোৱা হয় তেতিয়া কি কৰে এই আমাৰ ডক্টৰ বিলাকে কি ইনসুলিন বেজি দিয়ে তোমালোকে জানা যিবিলাক ডায়াবেটিস বেমাৰ যদি তোমালোকৰ ঘৰত কোনো ডায়াবেটিস বেমাৰৰ মানুহ থাকে তেনেহলে হিহঁতক হুদিবা হিহঁতক কি ইনসুলিন বেজি দিয়া হয় সো ইনসুলিনৰ বেজি কিয় দিয়া হয় যাতে এই ইনসুলিন হৰমন যেটো আছে এটো ঠিকমতে নিখৰণ কৰিব পৰা নাই বডিয়ে তাৰ মানে অগ্নাশয় গ্ৰন্থি ইনসুলিন ভালদৰে নিখৰণ কৰিব পৰা নাই সেইকাৰণে বাহিৰৰ পৰা ইনসুলিন দিব লগা হৈছে যাতে কি এই ইনসুলিন বেজিয়ে কি এই তেজত গ্লুকোজৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰাখে ঠিক আছে সো তেজত যদি গ্লুকোজৰ পৰিমাণ বেছি হয় তেনেহলে ডায়াবেটিস হোৱা বুলি কোৱা হয় এইটো কথা মনত ৰাখিবা সো আৰু চোৱা অগ্নাশয় এইটো অগ্নাশয় গ্ৰন্থিয়ে কি টেস্টোস্টেরন হরমোন নিখৰণ কৰে সো অগ্নাশয় গ্ৰন্থিয়ে কি টেস্টোস্টেরন হরমোন নিখৰণ কৰে আৰু অণ্ডাশয় গ্ৰন্থি এই কি ইষ্ট্ৰোজেন হরমোন নিখৰণ কৰে এতিয়া চোৱা অগ্নাশয় গ্ৰন্থি এটো পুৰুষ নাইবা লৰাৰ ক্ষেত্ৰত থাকে আৰু অণ্ডাশয় এটো ছোৱালীৰ ক্ষেত্ৰত এই গ্ৰন্থিটো থাকে ঠিক আছে এই কি এই টেস্টোস্টেরন আৰু ইষ্ট্ৰোজেন এই দুটাই যৌন হরমোন হয় আৰু এই যৌন হরমোন দুটাৰ বিষয়ে আমি ইয়াৰ পিছৰ যেটো অধ্যায় আছে এই অধ্যায়ত আমি ডিটেইলছত আমি আলোচনা কৰিম সো এটা বস্তু মনত ৰাখিবা কি তোমালোকৰ পৰীক্ষাত আহে এটো হৈছে কি লৰাৰ যৌন হৰমনবিধৰ নাম কি এটো হৈছে টেস্টোস্টেরন আৰু ছোৱালীৰ যৌন হৰমনবিধৰ নাম কি এটো হৈছে ইষ্ট্ৰোজেন ঠিক আছে সো এই দুটাৰ বিষয়ে আমি নেক্সট চেপ্টাৰত আমি ইন ডিটেইলছত অধ্যয়ন কৰিম এতিয়া চোৱা আমি যিখিনি বস্তু অধ্যয়ন কৰিলো এইখিনি তোমাৰ চোৱা এই পিটুইটাৰী গ্ৰন্থি তাৰ পিছত মই তোমালোকক আইডেন্টিফাই কৰি দিছো চোৱা এই পিটুইটাৰী তাৰ পিছত তোমাৰ এই যে থাইৰয়েড তাৰ পিছত অধিবৃক্ক তাৰ পিছত অগ্নাশয় ঠিক আছে আৰু এই দুটা তোমালোকে নেক্সট চেপ্টাৰত আমি ডিটেইলছত পাম এই দুটাও ধৰি লোৱা সো এই কেইটা ইয়াৰ পৰা তোমালোকৰ ভেৰি ইম্পৰ্টেন্ট প্ৰত্যেক বছৰ ইয়াৰ পৰা এটা না এটা প্ৰশ্ন আহিয়ে থাকে এতিয়া চোৱা পিটুইটাৰী গ্ৰন্থিয়ে কি হৰমন নিখৰণ কৰে দেহবৰ্ধনকাৰী হৰমন বা দেহবৰ্ধনকাৰী হৰমন কোনটো গ্ৰন্থিয়ে নিখৰণ কৰে পিটুইটাৰী গ্ৰন্থিয়ে নিখৰণ কৰে আৰু দেহবৰ্ধনকাৰী হৰমনৰ কামবোৰ কি কি এতে কি দেহবৰ্ধনকাৰী হৰমনে কি দেহৰ বৰ্ধন আৰু বিকাশত সহায় কৰে ঠিক আছে এইটো মনত ৰাখিবা আৰু কি থাইৰয়েড গ্ৰন্থিয়ে কি থাইৰক্সিন হৰমন নিখৰণ কৰে সো থাইৰয়েড গ্ৰন্থিয়ে কি হৰমন নিখৰণ কৰে থাইৰক্সিন বা থাইৰক্সিন হৰমন কোন গ্ৰন্থিয়ে নিখৰণ কৰে থাইৰয়েড গ্ৰন্থিয়ে নিখৰণ কৰে এতিয়া চোৱা আয়োডিন পুষ্ট লবণ খোৱাটো কিয় আৱশ্যক এই পৰীক্ষাত এইটো কোশ্চিন আহে যে আয়োডিন পুষ্ট লবণ খোৱাটো আৱশ্যক কাৰণ আয়োডিন আমাৰ শৰীৰত আয়োডিনৰ অভাৱ হলে থাইৰয়েড গ্ৰন্থিয়ে থাইৰক্সিন হৰমন নিখৰণ কৰিব নোৱাৰে আৰু থাইৰক্সিনৰ অভাৱত আমাৰ গৰল ৰোগ হয় সো এই কাৰণে আয়োডিন পুষ্ট লবণ খোৱাটো আৱশ্যক ঠিক আছে আৰু যা থাইৰক্সিন হৰমনৰ কামবোৰ তোমালোকে এটো মই আগতে আলোচনাও কৰিলো যে কি কাৰ্বোহাইড্ৰেট প্ৰটিন আৰু চৰ্বিৰ বিপাকীয় ক্ৰিয়াসমূহ কি নিয়ন্ত্ৰণ কৰে সো আৰু চোৱাই যে অধিবৃক্ক আহিল অধিবৃক্ক কি এড্ৰিনালিন হৰমন নিখৰণ কৰে যে এড্ৰিনালিন হৰমন কোনটো গ্ৰন্থিয়ে নিখৰণ কৰে অধিবৃক্ক গ্ৰন্থি কি হৰমন নিখৰণ কৰে এড্ৰিনালিন হৰমন সো এড্ৰিনালিন হৰমনৰ কাম কি ই কি ৰক্তচাপ হৃদয়স্পন্দন আৰু শ্বসন আদি নিয়ন্ত্ৰণ কৰে এইবোৰৰ ক্ৰিয়া নিয়ন্ত্ৰণ কৰে ৰক্তচাপ হৃদয়স্পন্দন আৰু শ্বসন আদিৰ ক্ৰিয়া নিয়ন্ত্ৰণ কৰে ঠিক আছে এই কথাটো মনত ৰাখিবা আৰু কি অগ্নাশয় গ্ৰন্থিয়ে কি হৰমন নিখৰণ কৰে কোৱা ইনসুলিন হৰমন আৰু যদি কয় ইনসুলিন হৰমন কোনটো গ্ৰন্থিয়ে নিখৰণ কৰে অগ্নাশয় গ্ৰন্থি ঠিক আছে আৰু ইনসুলিন হৰমনৰ যদি অভাৱ হয় কি বেমাৰ হয় ডায়াবেটিস বেমাৰ হয় আৰু ইনসুলিনৰ কাম কি ই তেজত গ্লুকোজৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰাখা আৰু যদি তেজত গ্লুকোজৰ পৰিমাণ বাঢ়ি যায় তেতিয়া তাক ডায়াবেটিস হোৱা বুলি কোৱা হয় ইয়াতে এটা আন এটা কোশ্চিন হয় যে ডায়াবেটিস ৰোগীক ইনসুলিনৰ বেজি কিয় দিয়া হয় ডায়াবেটিস ৰোগীক ইনসুলিনৰ বেজি দিয়া হয় যাতে তেজত গ্লুকোজৰ পৰিমাণ নিয়ন্ত্ৰণ হৈ থাকে ঠিক আছে তেজত গ্লুকোজৰ পৰিমাণ ইনসুলিনৰ অভাৱত তেজত গ্লুকোজৰ পৰিমাণ বাঢ়ি যায় আৰু তেতিয়া তাক ডায়াবেটিস বেমাৰ হোৱা বুলি কোৱা হয় ঠিক আছে আৰু কি অগ্নাশয় গ্ৰন্থিয়ে কি যৌন হৰমন নিখৰণ কৰে টেস্টোস্টেরন ঠিক আছে টেস্টোস্টেরন এটা তোমাৰ লৰাৰ ক্ষেত্ৰত তোমাৰ নিখৰণ হোৱা এটা যৌন হৰমন আৰু কি অণ্ডাশয় গ্ৰন্থিয়ে কি হৰমন নিখৰণ কৰে
ইষ্ট্ৰজেন ঠিক আছে আৰু ইষ্ট্ৰজেন এটা তোমাৰ ছোৱালীৰ ক্ষেত্ৰত নিখৰণ হোৱা যৌন হৰমন ঠিক আছে এই দুটাৰ বিষয়ত আমি নেক্সট অধ্যায়ত আমি আলোচনা কৰিম আৰু ইহঁতৰ এই যে হৰমনবিলাক আমি পালোঁ সেই হৰমনবিলাকৰ পজিশ্যনটো তোমালোকে মনত ৰাখিবা এইখিনিতে এটা কথা কি এই যিবিলাক আমি হৰমন পালোঁ ইহঁতে আমাৰ শৰীৰত যে ৰাসায়নিক সমন্বয় ৰক্ষা কৰাত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এই আগত যেটো আমি পাইছোঁ যে স্নায়ুতন্ত্ৰৰ যেটো ক্ৰিয়া সো স্নায়ুতন্ত্ৰৰ ক্ৰিয়াটো কিন্তু বহুত ক্ষিপ্ৰ হয় আৰু যেটো হৰমনৰ ক্ৰিয়া ঠিক আছে এই ৰাসায়নিক সমন্বয় ইয়াৰ কিন্তু ইমান ক্ষিপ্ৰ নহয় ই লাহে লাহে হয় কিন্তু ই দীৰ্ঘস্থায়ী হয় ই কি দীৰ্ঘস্থায়ী সেইকাৰণে আমাৰ বৃদ্ধি আৰু বিকাশ ঠিক আছে এইটো হরমোনে নিয়ন্ত্রণ করে স্নায়ুতন্ত্রে কিন্তু নিয়ন্ত্রণ নকরে সো এটা কথা আর আন এটা কথা কি এই যেহেতু এই হরমোনবোৰ তেজৰ জৰিয়তে প্ৰবাহিত হয় ঠিক আছে তোমাৰ বেলেগ নলিকাৰ জৰিয়তেও প্ৰবাহিত হয় দুই প্ৰকাৰে প্ৰবাহিত হ'ব পাৰে কিন্তু তোমাৰ ক্লাছ 10ত এই তেজৰ জৰিয়তে প্ৰবাহিত হোৱাটোৱে আমাৰ অধ্যয়ন কৰিব লাগিব সো এইখিনি তোমাৰ সিলেবাসত আছে আৰু তেজৰ জৰিয়তে যেতিয়া হৰমোনবিলাক প্ৰবাহিত হয় তেতিয়া সেই তন্ত্ৰটো কোৱা হয় অন্তঃস্ৰাৱী তন্ত্ৰ ঠিক আছে সেইকাৰণে এই গ্ৰন্থিবোৰক অন্তঃস্ৰাৱী গ্ৰন্থি বুলি কোৱা হৈছে চোৱা সকলোবোৰ এই চোৱা অন্তঃস্ৰাৱী গ্ৰন্থি কাৰণ এই কি অন্তঃস্ৰাৱী তন্ত্ৰ এই গ্ৰন্থিবোৰৰ জৰিয়তে অন্তঃস্ৰাৱী তন্ত্ৰটো গঠন হৈছে ঠিক আছে সো এই অন্তঃস্ৰাৱী তন্ত্ৰৰ জৰিয়তে আমাৰ শৰীৰৰ কি ৰাসায়নিক সমন্বয় ৰক্ষা হয় এতিয়া চোৱা আমাৰ যেটো হাতৰ বৃদ্ধি মই যেটো আগতে কৈছোঁ চোৱা ইমান নিয়ন্ত্ৰিতভাৱে হৈ থাকে প্ৰতিটো হাতৰ আঙুলি চোৱা একেই সমান ঠিক আছে সো ইয়াৰ কাৰণটো হৈছে চোৱা ই আমাৰ যেটো এই মস্তিষ্ক আছে এই মস্তিষ্কই এই হৰমনৰ জৰিয়তে হৰমনক কি এই বৃদ্ধি আৰু বিকাশৰ এই দায়িত্বটো দি দিছে ঠিক আছে সো এই আৰু এই বৃদ্ধি আৰু বিকাশৰ দায়িত্ব যেহেতু হৰমনক দিছে আৰু হৰমনে ইমান সুচাৰুৰূপে এই কামবিলাক কৰে আৰু ই কি প্ৰতিটো কোষৰ লগত ই কি যোগাযোগ স্থাপন কৰে তেজৰ জৰিয়তে প্ৰতিটো কোষৰ লগত ই কি সংযোগ স্থাপন কৰে কৰি কি আমাৰ এই বৃদ্ধি আৰু বিকাশটো নিয়ন্ত্ৰণ কৰে সেইকাৰণে ইমান ধুনীয়াকে আমাৰ শৰীৰটো গঠন হৈছে যত কি মানে দুটা চকু তোমাৰ দুটা কাণ নাক দাঁত যিমান আমাৰ শৰীৰৰ অংগ আছে একদম কোনো মানে বিকল নোকোৱাকৈ গঠন হয় কেতিয়াবা বিভিন্ন কাৰণত কেতিয়াবা ব্যতিক্ৰম হোৱাও দেখা যায় এইটো জেনেটিক কিছুমান কাৰণ থাকে তাত জিন বা ডিএনএৰ কিছুমান ফ্যাক্টৰ থাকে কেতিয়াবা বিকলাঙ্গ মানুহও থাকে সেইবিলাক ৰিজনটো অলপ বেলেগ কিন্তু ওভাৰঅল আমি ক'ব পাৰোঁ যে হৰমনবিলাকে আমাৰ শৰীৰৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে যাৰ জৰিয়তে আমি কি আমাৰ দেশত কি সমন্বয় ৰাসায়নিক সমন্বয়টো নিয়ন্ত্ৰিত হৈ থাকে ঠিক আছে সো তোমালোকে এইখিনি বস্তু মনত ৰাখিবা আৰু যদি এইখিনিতে কিবা যদি অসুবিধা থাকে তোমালোকে মোক জনাব পাৰা আৰু মই তোমালোকৰ সেই অসুবিধাখিনি দূৰ কৰাৰ কাৰণে ময়ো চেষ্টা কৰিম তলত যেটো লিংক আছে এই লিংকৰ জৰিয়তে হোৱাটসএপ গ্ৰুপত জয়েন কৰা আৰু যিকোনো প্ৰবলেম তাত তুমি ভয়েস মেসেজ এটা দি থৈ দিবা তাৰ পিছত মই তোমালোকৰ লগত সেই হিচাপত যোগাযোগ কৰিম ঠিক আছে থ্যাংক ইউ ভেৰি মাচ